ফ্ল্যাট কিনিবলৈ যদি বেংকে যাওঁ উকিলক লোন নিদিয়ে, গাড়ী কিনিবলৈ লোন নিদিয়ে, কিন্তু উকিলে কোনো ল ব্ৰেক নকৰে। কাৰণ উকিলে ল ব্ৰেক নকৰে কাৰণ জানে ল ব্ৰেক কৰিলে কনচিকুৱেঞ্চটো কি হ'ব। কিন্তু এনেকুৱা লাগে যে মানে আমি যেতিয়া বেংকত লোন বিচাৰি গৈছিলোঁ, প্ৰথম যেতিয়া লোন বিচাৰি গৈছিলোঁ ICICI বেংকত, আমাক লোনেই নিদিয়ে উকিলক। এতিয়া CRPFৰ ফুল ফৰ্মটো আছিল যে চিধাই ৰাম পিটন। তো লগৰবিলাকক যেতিয়া কওঁ যে নপলাবি, তহঁতি নপলাবি, মই ৰখি আছোঁ। ৰখি থাকোঁতে দেখিছোঁ লাহেকৈ এটা দুটাকৈ বোলে সিহঁতে আঁতৰিছে। আঁতৰি পেলাই চবতছে শেষত মই ৰখি আছোঁ সাহসত। মই বোলো পলোৱাত নাই। কিন্তু যেতিয়া CRPFে এই স্কোপ মাৰো বুলি যেতিয়া দিলে চিধাই পলাই মানে মই পলাবলগীয়া হ'ল। তেওঁ মানে এদিন মোক তেনেকৈ গালি পাৰি দেখোঁতে মোৰ মানে একদম মানে তাৰ ছিঙি আহিছে জাজজনৰ ওপৰত কিন্তু দেখুৱাবতো নোৱাৰোঁ। তেতিয়া তেওঁ পাছত মোক মাতি পেলাই ক'লে, ভাস্কৰ শুনো, মোক ক'লে, মই বোলো কি হ'ল ছাৰ? ক'লে হেৰি কেছৰ ৰিজাল্টটো কচুপাতৰ পানী, যেনেকৈ কচুপাতৰ পানীটো পেলাই দিলে তাত কোনো ধৰণৰ হেৰি নাথাকে, এই মানে কোনো ধৰণৰ ট্ৰেছ নাথাকে, তেনে বঙালীতে কৈছে। কিন্তু সেই গতিকে তুমি এইটো জাজ আহিব যাব, আমিতো সদায় যাম, তেওঁতো এদিন ৰিটায়াৰ হৈ গুচি যাব। এজনী ঘৈণীকে চম্ভালা দিগদাৰী, দুজনী ঘৈণীয়েক হ'লেতো কিমান হ'বতো চিন্তা নাই। সেই গতিকে কিমান কেছ আজিকালি ডিভোৰ্চ কেছ বাঢ়িছে, আপোনাক মানে ভাবিলে মানে দুখ লাগিব। আগতে টাইপ কৰোঁতে লিখোঁ টু দি অনাৰেবল চিফ জাষ্টিছ এণ্ড আদাৰ কম্পেনিয়ন জাজেছ। আমাৰ টাইপিষ্ট কিছুমান আছে, অনাৰেবলটো দিলে এবাৰ টাইপ কৰি হৰিবল। সকলোকে নমস্কাৰ। আমাৰ নতুন এটা পডকাষ্ট খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। আজি মোৰ লগত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰ। তেওঁৰ লাইফ জাৰ্ণিটো আমি কথা পাতিম। তেওঁৰ বিষয়ে আমি গোটেই তেওঁৰ লাইফত কেনেকৈ ষ্ট্ৰাগল কৰি আজি ইমান এজন ছাকচেছফুল অধিবক্তা তেওঁ, সেই বিষয়ে তেওঁলোকৰ কথা পাতিম। তেওঁৰ ফিটনেছ তেওঁ কেনেকৈ মেইনটেইন কৰিছিলে এটা সময়ত ভালকৈ, আজি যদিও বিজি লাইফষ্টাইলৰ মাজতো তেওঁ অলপ হ'লেও ফিটনেছত তেওঁ আছে, আমি জানো এইখিনি কথা। চ' ছাৰ নমস্কাৰ আৰু ৱেলকাম টু আৱাৰ পডকাষ্ট। চ' ছাৰে আপোনাৰ সৰুৰ পৰা আপুনি এতিয়ালৈকে কি কি ষ্ট্ৰাগল কৰিছে লাইফত আৰু কেনেকৈ আপুনি ছাকচেছটো অৰ্জন কৰিছে, সেইখিনি আমি আজিৰ পডকাষ্ট খণ্ডটোত ডিছকাছ কৰিম। ছাৰে জন্ম ক'ত আছিলে, আপোনাৰ কোনটো গাঁৱত বা কোনটো চহৰত আপোনাৰ জন্ম হৈছিলে? মোৰ জন্ম হৈছিল নামৰূপ। অ'কে। নামৰূপ মোৰ হাৰকাখানাত মোৰ দেউতা তাতে কাম কৰিছিল। আৰু নামৰূপখন মই এইটো কৈ আছোঁ, মোৰ এৰাউণ্ড 1980s নামৰূপ ৱাজ এ ভেৰি ছাকচেছফুল ইণ্ডাষ্ট্ৰিয়েল টাউন। আৰু সেই সময়ত নামৰূপখন এখন মিনি ইণ্ডিয়া হিচাপে গণ্য কৰা হৈছিল। আৰু নামৰূপত দেশৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই তাতে কাম কৰিছিল। নামৰূপত এটা ফাৰ্টিলাইজাৰ প্লাণ্ট আছিল, এটা আছাম পেট্ৰকেমিকেল প্লাণ্ট আছে, আৰু এটা নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন আছিল। আৰু নামৰূপৰ চবতছে যিটো মানে সোণালী দিন বুলি কয়, সেই সময়টো মই তাতে পাৰ কৰাইছোঁ। মই স্কুল তাতে হিন্দুস্তান মডেল ফাৰ্টিলাইজাৰ স্কুল বুলি আছিল, ইংলিছ মিডিয়াম স্কুল এখন, তাতে পঢ়া। আৰু তাৰপিছত মই 1984 মই মঙলদৈলৈ আহোঁ। মঙলদৈত মই 2 বছৰ হাই ছেকেণ্ডেৰী তাতে মঙলদৈ কলেজত পঢ়োঁ। তাৰপিছত গুৱাহাটী কমাৰ্চ কলেজ, তাৰপিছত গভৰ্ণমেণ্ট ল' কলেজ, তাৰপিছত ইউনিভাৰ্চিটিত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মাৰ্কেটিং মেনেজমেণ্টত। তাৰপিছত কৰি পেলাই 1994 মই উকালতিত জইন কৰোঁ। ত' ছাৰে সৰুতে কিবা স্পৰ্টৰ লগত জড়িত হৈ আছিলে, কিবা খেলিছেনে আপুনি? মই সৰুৰ পৰাই একচুৱেলি মানে লিডাৰ মানে ইন দি চেন্স কি মোৰ তেতিয়া ফুটবল টীম এটা থাকে, এটা ক্ৰিকেট টীম থাকে, আৰু মানে মোৰ লগত যিবিলাক ল'ৰা থাকে যোনে ভালকৈ খেলে, মই গধূলি তেতিয়া তেওঁলোকক নি পেলাই কিবা চিঙৰা, চপ বা চমচম এইবিলাক খুৱাওঁ। আৰু তাৰ কাৰণে মই ঘৰৰ পৰা পইচা লোৱা নাছিলোঁ। একচুৱেলি কি হয়, যেতিয়া 1980ত যেতিয়া সকলোৱে তেতিয়া অসম আন্দোলনত যোগ দিয়ে, তেতিয়া প্ৰথম 2 দিনমান মোকো পিকেটিং কৰিবলৈ লৈ যায়। আৰু মই তেতিয়া মানে বহুত সাহসী ল'ৰা আছিলোঁ বুলিয়ে ক'ম। পিকেটিঙত যেতিয়া যায় ন, চবেই তেতিয়া পিকেটিং কৰে। এদিন মানে এনেকৈ আছাম পেট্ৰকেমিকেল লিমিটেডৰ তাত পিকেটিং কৰি আছোঁ। আৰু তেতিয়া মানে এটা বিৰাট ফেমাছ শ্লোগান আছিল যে তেজ দিম তেল নিদিওঁ। যদিও পেট্ৰকেমিকেলৰ পৰা কোনো তেল নাযায়, কিন্তু তাতে পিকেটিং দি থাকোঁতে দেখিছোঁ যে 4-5টা মানে পাল দি পেলাই পিকেটিং দি থাকে গেটৰ ওচৰত। তো আমি ৰখি আছোঁ। তেতিয়া বহুত মানে CRPFবিলাক আহিছিল। তেতিয়া CRPFৰ ফুল ফৰ্মটো আছিল যে চিধাই ৰাম পিটন। তো লগৰবিলাকক যেতিয়া কওঁ যে নপলাবি, তহঁতি নপলাবি, মই ৰখি আছোঁ। ৰখি থাকোঁতে দেখিছোঁ লাহেকৈ এটা দুটাকৈ বোলে সিহঁতে আঁতৰিছে। আঁতৰি পেলাই চবতছে শেষত মই ৰখি আছোঁ সাহসত। মই বোলো পলোৱাত নাই।
কিন্তু যেতিয়া CRPFে এই স্কোপ মাৰো বুলি যেতিয়া দিলে চিধাই পলাই মানে মই পলাবলগীয়া হ'ল তেতিয়া মই ডিচাইড কৰিলোঁ যে এই CRPFৰ মাৰ খাই এইবিলাক আন্দোলন কৰিবলৈ নাই মই তাতকৈ স্বাৱলম্বী তেতিয়া আৰু এটা শ্লোগান আছিলে যে স্বাৱলম্বী হ'ব লাগে তেতিয়া মই তাতে এখন মোৰ এজন বৰ্তা ল'ৰা আছিল একো নকৰে তেতিয়া এখন তাতে পাণ দোকান এখন মই খুলিলোঁ তাকে বহাওঁ আৰু তেতিয়া দিনত ধৰা 150 টকা প্ৰফিট হ'লে মানে বহুত তাৰপিছত লাহে ধীৰে মই ধৰা এখন দুখনকৈ ঠেলা কিনি মই 30খনমান মোৰ ঠেলা হ'ল আৰু তেতিয়া মোক স্কুলত চবেই জোকাই যে এই ঠেলা ৰজা আহিছে কিন্তু কথাটো হ'ল কি তেতিয়া উপাৰ্জনটো যে ভেলু অফ মানিটো কি সেই কম বয়সত বুজাৰ কাৰণে তেতিয়া মই কৈছোঁ যে মোৰ লগত যিবিলাক ল'ৰা ছোৱালীবিলাক আছিল তাহাঁতক মই খুৱাওঁ মেলোঁ বা যেতিয়া যিবিলাক মানুহে মোৰ কাৰণে ঠেলা চলাইছিল সিহঁতৰ যেতিয়া দেখোঁ যে কোনো ট্ৰিটমেণ্টৰ কাৰণে নাই মই 10 টকা 20 টকা দিলেও তেতিয়া বহুত সেই গতিকে সেই সৰু কম বয়সতে নামৰূপৰ নিচিনা জেগাত মানে ভেলু অফ মানিটো কি সেইটো মানে বুজিবলৈ এটা সুযোগ পাইছিলোঁ ছাৰে একচুৱেলি সৰুৰ পৰা মই যি দেখিলোঁ আপোনাৰ বিজনেছ মাইণ্ডেড আছিলে চ' বিজনেছ মাইণ্ডেড হোৱাৰ পিছত আপুনি বিজনেছত নোযোৱাকৈ আপুনি যে লয়াৰ প্ৰফেশ্যনটো আপুনি আঁকোৱালি ল'লে তাৰ পিছত ৰিজনটো নহয় আমাৰ সময়ত কি আছিল ন আমাৰ সময়ত ডক্টৰ ইঞ্জিনিয়াৰ হ'লে মানুহ বুলি ধৰিছিল আৰু সেই গতিকে চবৰে কথা মতে ময়ো হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স ল'লোঁ ছায়েন্স লৈ পেলাই মই প্ৰথমতে শ্বিলঙত পঢ়িবলৈ গ'লোঁ তেতিয়া শ্বিলঙত 1984 সেইটো টাইমত খুব গণ্ডগোল আছিল অসমীয়া ল'ৰাবিলাকক প্ৰায় তেতিয়া খাচীয়াই ৰাতি ভাত খাবলৈ গ'লে পিটে তো সেই গতিকে ভাবিলোঁ ইয়াত খাচীয়া পিটন খাই কিয় থাকোঁ তেতিয়া গুৱাহাটীলৈ ঘূৰি আহিলোঁ গুৱাহাটীত তেতিয়া এডমিশ্যনবিলাক চব অভাৰ হৈ গ'ল অভাৰ হোৱাৰ লগে লগে মই কি কৰিলোঁ মঙলদৈত 2 বছৰ পঢ়িলোঁ আৰু মঙলদৈত পঢ়াৰ কাৰণে এটা বস্তু মোৰ ভাল হ'ল কি মঙলদৈৰ মানুহবিলাক মানে খুব কালচাৰেলি ইনক্লাইন আৰু তেওঁলোকে খুব নাটক কৰে আৰু মোৰ তেতিয়া মানে নাটকৰ প্ৰতি খুব চখ হ'ল মানে খুব এক্টিং কৰোঁ তাতে মানে মোক খুব ডাঙৰ ৰোল নিদিয়ে যেনেকৈ ধৰক কোনোবাই কনষ্টেবলৰ ৰোল এটা দিলে বা কোনোবা দুট এটা দিলে কিন্তু মোৰ এক্টিংটো ভাল আছিল কাৰণে মই সৰু চামৰ লগতো এক্টিং কৰিবলৈ সুযোগ পাইছিলোঁ বা ডাঙৰ মানুহখিনিৰ লগতো সুযোগ পাইছিলোঁ তাৰপিছত মই দেখিলোঁ যে এই ছায়েন্সটো মোৰ দ্বাৰা বস্তু নহয় কাৰণ মই এই পঁইতাচোৰা ভেকুলী এই চব কাটি থাকিব নোৱাৰোঁ সেই গতিকে মই কমাৰ্চলৈ আহিলোঁ কমাৰ্চত আহি পেলাই কমাৰ্চত পঢ়িলোঁ কমাৰ্চত মই আল্টিমেটলি মাৰ্কেটিং মেনেজমেণ্টতে প্ৰথমে মেনেজমেণ্ট লৈ মাৰ্কেটিং মেনেজমেণ্টত পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ ল'টো একচুৱেলি কি হ'ল ল'টো এইকাৰণে জইন কৰিলোঁ যেতিয়া মই সৰু আছিলোঁ ন ক্লাছ 7ত যেতিয়া 7 মানত পঢ়িছিলোঁ মোৰ দেউতাক মানে কিছুমান দুৰ্বৃত্তই মানে তেওঁক এটেক কৰিছিল আৰু মাৰপিট কৰিছিল আৰু যেতিয়া মানে আদালতত মানে যেতিয়া কেছটো মানে ট্ৰায়েল চলিলে তেতিয়া দেউতাক লৈ গৈছিল তেতিয়া মই সৰু মই তেতিয়া ডিব্ৰুগড় কোৰ্টত যেতিয়া কেছটো ট্ৰায়েল চলিছে বাহিৰত মানে আহি পেলাই চিঞৰে আমুক হাজিৰ হ বুলি আৰু তেতিয়া দেখিছোঁ মানে যিটো চবতছে গুণ্ডা নামৰ ওপৰত মানে চবেই ভয় কৰে সেই গুণ্ডা যেতিয়া আহি পেলাই যেতিয়া মানে জাজৰ ওচৰত খাৰা কৰিছে জাজে যিটো ধমকি দিলে মানে সি মানে থৰককৈ মানে সেই কাঠঘৰাত কঁপিছে তেতিয়া ভাবিলোঁ যে ল যদি ইমান পাৱাৰ আছে তেতিয়াহ'লে ভৱিষ্যতলৈ ল পঢ়াই ভাল আৰু লটো মই মানে শব্দত ভাল আছিলোঁ সেইগতে ভাবিলোঁ যে শব্দৰ লগতে খেলোঁ এই কমাৰ্চত বেলেগৰ পইচা হিচাপ কৰি থকাতকৈ এই ল পঢ়িবলৈ মই সিদ্ধান্ত কৰিলোঁ আৰু যদিও মই ফাৰ্ষ্ট জেনেৰেশ্যন লয়াৰ আছিলোঁ প্ৰথম যেতিয়া ল পঢ়িছিলোঁ বহুতে কয় যাৰ গতি নাই সি কৰে উকালতি এনেকুৱা ধৰণৰ বহুত ধৰণৰ ডিছকাৰেজিং ষ্টেটমেণ্ট কয় কিন্তু তেতিয়া ল পঢ়িলোঁ আৰু ল পঢ়ি থাকোঁতে মই 89ত গ্ৰেজুৱেশ্যন কৰি 94ত ল পাছ কৰিছোঁ পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ সেইটো টাইমত কিন্তু মানে ঘৰৰ পৰা ল পঢ়িবলৈ তেনেকৈ পইচা মানুহে নিদিয়ে আৰু তেতিয়া মই দূৰদৰ্শন কেন্দ্ৰৰ ইয়াৰ গুৱাহাটীত তাতে প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে কাম কৰিছিলোঁ কেজুৱেলি মানে 10 দিন কৰিলে 850 দৰমহা পায় 1600মান পাওঁ আৰু অফ টাইমত মানে কোচিং চেণ্টাৰবিলাকত ক্লাছ ল'লে এঘণ্টা ক্লাছ ল'লে 200 টকা পায় তো 400 টকা ডেইলি যদি ইনকাম হৈ যায় বহুত পইচা আৰু গুৱাহাটীত তেনেকেই আচলতে উকালতিটো সোমালোঁ উকালতিত প্ৰথমটো বহুত একোৱেই নাজানো কোনো মানে হেৰি কৰিব নোৱাৰোঁ প্ৰথম লাগে যে 1.5 বছৰটো কেনেকৈ পাৰ হ'ব তাৰপিছত 7 বছৰ কেনেকৈ পাৰ হ'ব আৰু চাই আজি 30 বছৰ উকালতি সম্পন্ন কৰা হ'ল মানে কেনেকৈ সময় পাৰ হৈ গ'ল এতিয়াও মনটো সৰু লোৱাৰ নিচিনাকৈ ভাবি থাকোঁ এতিয়াও ভাবোঁ যে বহুত কথা আৰু শিকিব লাগে পঢ়িব লাগে কিন্তু উকালতিটো এটা বহুত আজিৰ দিনত এতিয়া বহুত মানে প্ৰফেশ্যন চবেই চুজ কৰে আজিকালি এনেকুৱা নহয় যে আগতে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে মানুহ যেনেকৈ আছিল আজিকালি বিভিন্ন ধৰণৰ আছে ডেকা ল'ৰাবিলাক আছে বেলেগ বেলেগ প্ৰফেশ্যন কৰে যোনে ফটোগ্ৰাফাৰীয়ে কৰে সি খুব ভাল ফটোগ্ৰাফী কৰে কোনোবাই যদি বেলেগ আজিকালি স্কোপটো বহুত আমাৰ টাইমত মানে মানুহৰ মানে এটা মানে ক্ল'জ মাইণ্ডছেট আছিল যিটো আজিৰ ক্ষেত্ৰত সেইটো মানে প্ৰযোজ্য নহয় মই এটা ব্ৰুটেল কুৱেশ্যন কৰিম একচুৱেলি এটা চেইজ আছে যে লয়াৰ আৰু পুলিচৰ লগত বন্ধুত্ব নকৰিবা এই বস্তুটো কিয় কয় মানে একচুৱেলি এইটো এটা মিছকনচেপশ্যন পুলিচৰ ক্ষেত্ৰত কি হয় যে পুলিচে যেতিয়া থানালৈ যায় ন মানে আজিৰ দিনতো যদি যায় আপুনি গুৱাহাটীৰে থানাবিলাক যায় যদিও মডেল পুলিচ ষ্টেচন কৈছে বা মোকেই যদি কয়
পুলিচৰ মানে কি হয় থানাবিলাকত মানে পুলিচবিলাকে ইমান বেয়া বেয়া মাত পাতি পেলাই মানুহক ব্যৱহাৰ কৰে বা তেওঁলোকে যিটো এটা টেৰৰাইজ কৰি পেলাই এটা তাতে এটমছফিয়াৰ কৰে ন সৰ্বসাধাৰণ ভাল লোকে আচলতে মানে সেইটো পৰিৱেশৰ পৰা আঁতৰি থাকে আৰু সেই গতিকে আমাৰ বহুতবিলাক কেছত কি হয় বা ভাল মানুহবিলাকে কিবা এটা কেছত হাকি দিবলৈ মানে কুণ্ঠাবোধ কৰে আগবাঢ়ি নাহে কাৰণ পুলিচক কোনোবাই যদি মানে জেনুইনলিও যদি হেল্প কৰি যায় পুলিচে প্ৰথমতে তেওঁক আছামী নিচিনাকৈ ট্ৰিট কৰে সেই গতিকে থানাবিলাকৰ পৰিৱেশ বা আমাৰ যিটো পুলিচৰ যিটো ইনভেষ্টিগেশ্যন কৰা মাইণ্ডছেট এতিয়া অফক'ৰ্ছ নিউ জেনেৰেশ্যন যিবিলাক পুলিচবিলাক জইন কৰিছে আপুনি গুৱাহাটীতে দেখিব এতিয়া যিবিলাক আগতে ট্ৰেফিক পুলিচবিলাকৰ ধৰক ইমান ইউনিফৰ্মত যিমান স্মাৰ্ট নাথাকে এতিয়া দেখিব ওখ পাখত ভাল ভাল ল'ৰাবিলাক লৈছে তেওঁলোকে মানে ভালকৈ ডিউটি কৰা দেখিছে সেই গতিকে মই ভাবোঁ যে পুলিচৰ ক্ষেত্ৰত সেইটো কাৰণে মানুহে আচলতে পুলিচৰ পৰা আঁতৰি থাকিবলৈ কয় দ্বিতীয় হ'ল উকিলৰ ক্ষেত্ৰত কি আছিল উকিলৰ ক্ষেত্ৰতো বহুতবিলাক মানে আগতে মানুহে মানে কি হয় উকিলৰ ডেটৰ পিছত ডেট গৈ থাকে কোনো ধৰণৰ ৰিজাল্ট নাপায় আজিকালি ধৰক এতিয়া উকিল এজনক কনচাল্ট নকৰাকৈ বহুত মানুহে আজিকালি এখন চিম্পল এপ্লিকেশ্যন এখনো কাৰো গভৰ্ণমেণ্টক নিদিয়ে বা FIR এখন লিখিবলৈ হ'লেও আজিকালি উকিল এজনৰ হেল্প লয় এইটো আচলতে আগতে এটা মিছকনচেপশ্যন আছিল যে উকিলৰ তাত গ'লে মানুহে হেৰাছমেণ্ট এটা খায় বা পুলিচৰ ওচৰত গ'লে কিন্তু এতিয়াৰ ক্ষেত্ৰত মানুহবিলাক খুব প্ৰফেশ্যনেল খুব তেওঁলোকে মানে প্ৰত্যেকটো তেওঁলোকৰ ৰেপুটেশ্যনৰ কথা ভাবে কিন্তু প্ৰত্যেকটো প্ৰফেশ্যনত কিছুমান বেয়া মানুহ থাকিব এইটো যে নহয় যে প্ৰত্যেক প্ৰফেশ্যনত দে উইল নট বি এ ব্লেক শ্বিপ অৰ ব্লেক উল্ফ এনেকুৱা নহয় প্ৰত্যেকতে থাকে কিন্তু মানুহে উকিল বুলি ক'লে এনেই মানুহে ভাবে যে কিবা কেছত ফচাই দিয়ে কিয়ে কৰে সেইগতে মানুহে সেইটো এটা মিছকনচেপশ্যন লৈ থাকে একচুৱেলি ছাৰ আমি জানো যে লয়াৰ প্ৰফেশ্যনটো এটা ভাল প্ৰফেশ্যন আমি এতিয়া দেখা পাই আছোঁ ইচ এণ্ড এভৰি ইণ্ডাষ্ট্ৰীৰ কাৰণে এজন লয়াৰ এজন হায়াৰ কৰে আমাৰ য়ং জেনেৰেশ্যনক আপুনি কিদৰে এটা ছাজেশ্যন বা এডভাইচ দিব যাতে তেওঁলোকক এইটো ইণ্ডাষ্ট্ৰীত সফল হ'ব পাৰে যিধৰণে 5টা আঙুলি সমান নহয় ন ঠিক তেনেকৈ ভগৱানে যদি প্ৰত্যেকটো মানুহকে চব গুণ দি দিয়ে সি নিজকে ভগৱান বুলি ভাবিব সেই গতিকে ধৰক প্ৰফেশ্যনটো এনেকুৱা তাতে বেলেগ বেলেগ স্ক'প থাকে কোনোবা এজনে খুব ভাল ড্ৰাফটিং কৰে তো ড্ৰাফটিঙৰ কাৰণে তেওঁক সদায় এটা ডিমাণ্ড এটা থাকিব চবেই তেওঁ যিবিলাক কলিগ থাকে চবেই তেওঁক বিচাৰিব কোনোবান মানুহে খুব ভালকৈ মানে কথাবিলাক কয় পাৰ্চুৱেচিভ স্কিলটো থাকে সেইবিলাক তেনেকুৱা ধৰণৰ অধিবক্তাবিলাকে লিটিগেশ্যনত বেছি যায় কিছুমান আছে ট্ৰেডমাৰ্ক পেটেণ্ট ইণ্টেলেকচুৱেল প্ৰপাৰ্টি আছে যোনে অফিচ ৱৰ্ক কৰি ভাল পায় যে মানে এটা ছিকিউৰ্ড ইনকাম অফিচ ৱৰ্ক কৰি পায় তেওঁলোকৰ কাৰণে স্ক'পটো বেলেগ কিছুমানে আছে যে মই জাজ হ'ম মেজিষ্ট্ৰেট হ'ম তেওঁলোকৰ টেম্পাৰামেণ্টটো বেলেগ চ' ওকালতিটো মানে বেলেগ বেলেগ আজিকালি মানে ডিচিপ্লিন আছে য'ত মানে যাৰ যি মতে ইচ্ছা মানে তেওঁ নিজে প্ৰথমতে আইডেণ্টিফাই কৰিব লাগিব যে মোৰ কোনটো গুণ মোৰ ভাল মোৰ যদি কথা কোৱাত মই ভাল তেতিয়া লিটিগেশ্যনত যাব যে ৰিস্ক ল'ব নোৱাৰে ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া কাৰণ লিটিগেশ্যনত গ'লে মানে ইনিচিয়েল ষ্টেজত মানে এটা ষ্টেডি ইনকাম নাথাকে মানে ডিপেণ্ড কৰিব লাগে আৰু তেওঁলোকৰ কোনো যদি আজি ধৰক যাৰ দেউতাক ছিনিয়ৰ এডভোকেট যাৰ ফেমিলিত ধৰক জাজ আছে বা যিবিলাক ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন ফ'ৰ্থ জেনেৰেশ্যন আছে ফাৰ্ষ্ট জেনেৰেশ্যন এডভোকেটৰ কাৰণে বহুত ডিছএডভান্টেজ থাকে কিন্তু তথাপিও এইটো আল্টিমেটলি কি হয় তেওঁ কিমান দিন এইটো মানে নিজকে মানে টানিব পাৰিব সেইমতে যদি কষ্ট কৰে পঢ়া শুনা কৰে মানে পইচা ছাকচেছ ইট উইল ফ'ল' ছাৰ আমি সকলোৱে জানো আপুনি এজন ছাকচেছফুল লয়াৰ হয় চ' আপুনি আপোনাৰ এই লয়াৰ জাৰ্ণিটোত আপুনি কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল ফেচ কৰিছে টু বিকাম এ ছাকচেছফুল এডভোকেট প্ৰথম কথা হ'ল মই যিহেতু ফাৰ্ষ্ট জেনেৰেশ্যন লয়াৰ আছিলোঁ ন তো ফাৰ্ষ্ট জেনেৰেশ্যন লয়াৰ হিচাপে মোৰ বহুত জীৱনত ভুলো হৈছে বা মোৰ যিবিলাক ধৰক মই 4 বছৰমান এটা ছিনিয়ৰ চেম্বাৰত থাকি নিজেই মানে আৰম্ভ কৰিব লগা হৈছে এনেকুৱাও দিন গৈছে য'ত ধৰক মোৰ ৱাইফৰ নেকলেছ বিকি পেলাই ঘৰ ভাড়া দিব লগা হৈছে বা ঘৰৰ পৰ্দা কিনিছোঁ বা ভাড়া ঘৰ দিবলৈ 3,000 কিন্তু ইনকাম হয় 1,500 তো তেনেকুৱা দিনবিলাক আছোঁ মোৰ ৱাইফে তেতিয়া বহুত মোক হেল্প কৰিছে তেওঁ পঢ়া শুনাত খুব ভাল আছিল মোতকৈ তেওঁ লৰ্ড ধৰক গ'ল্ড মেডেলিষ্ট পাইছিল মই কিন্তু ধৰক ইণ্ডিয়ান পেনেল কোড IPC আজি মোক চবতছে অসমৰ মানে ভাল ক্ৰিমিনেল লয়াৰ হিচাপে জানে কিন্তু মই ধৰক ক্ৰিমিনেল লত মই IPC এবাৰ বেক পাইছিলোঁ কিন্তু মই কওঁ যে নাই মই এটা ছাবজেক্ট 2 বাৰ পঢ়িলোঁ কাৰণে মোৰ কনচেপশ্যনটো ক্লিয়াৰ তেনেকৈ লৈ পেলাই সান্তনা ন গতিকে মানুহৰ জীৱনত কেতিয়াবা এইবিলাক ঘাট প্ৰতিঘাতবিলাক থাকিবই আজি যেতিয়া মানে ফাৰ্ষ্ট ব্ৰেকটো পাইছিলোঁ মই 1997ত তেতিয়া মানে এই শ্ৰীৰামপুৰ চেল টেক্সত মানে
ৰাতি পুলিচে ৰেড কৰিছিল তেতিয়া গোটেই চেল টেক্স ছুপাৰিনটেণ্ডেণ্ট এক্সাইজ ছুপাৰিনটেণ্ডেণ্টৰ বহুতবিলাকৰ মই তেতিয়া ফাৰ্ষ্ট মানে ক্ৰিমিনেলৰ বিল পাইছিলোঁ তেতিয়া সেই সময়ত যিজন জাজ আছিল WH চিচাক বুলি জুনিয়ৰক খুব এনকাৰেজ কৰিছিল এতিয়া কেইদিনমান আগতে PC ফুকন বুলি আমাৰ এজন হাইকোৰ্টৰ জাজ আছিল তেনেকুৱা কিছুমান জাজ জুনিয়ৰবিলাকক খুব এনকাৰেজ কৰিছিল সেইবিলাকে মানে আমাক ব্ৰেকবিলাক দিলে আৰু ব্ৰেকটো দিয়াৰ কাৰণে কি হ'ল আমি মানে ফিনান্সিয়েলি ষ্টেবল হ'লোঁ আৰু এনেকুৱাও দিন গৈছে যে ৱাইফ প্ৰেগনেণ্ট বাচ্চা জন্ম ডিচেম্বৰত কিন্তু চিজাৰিঙৰ পইচা নাই কিন্তু এটা কেছে মানুহৰ জীৱনটো চেঞ্জ কৰি দিব পাৰে তাৰপিছত ভাড়াঘৰত গুৱাহাটীত থাকিলেতো বিভিন্ন অসুবিধাবিলাক ফেচ কৰিছোঁ নিজৰ ফ্লেট কিনিবলৈ যদি বেংকে যাওঁ উকিলক লোন নিদিয়ে গাড়ী কিনিবলৈ লোন নিদিয়ে কিন্তু উকিলে কোনো ল ব্ৰেক নকৰে কাৰণ উকিলে ল ব্ৰেক নকৰে কাৰণ জানে ল ব্ৰেক কৰিলে কনচিকুৱেঞ্চটো কি হ'ব কিন্তু এনেকুৱা লাগে যে মানে আমি যেতিয়া বেংকত লোন বিচাৰি গৈছিলোঁ প্ৰথম যেতিয়া লোন বিচাৰি গৈছিলোঁ ICICI বেংকত আমাক লোনেই নিদিয়ে উকিলক আজি এতিয়া বেংকে আমাৰ পিছত দৌৰি থাকে সেইটো বেলেগ কথা কিন্তু যেতিয়া আমাক দৰকাৰ আছে গাড়ী এখন কিনিলে বৰখনত কিতাপ ফাইল কিতাপ নীতি দি পেলাই কোৰ্টলৈ যাব পাৰোঁ সেইটো সময়ত আমাক কিন্তু বেংকে লোন দিয়া নাছিল আৰু মানে ঘৰ ভাড়া নিদিয়ে উকিলে ঘৰ কব্জা কৰিব বুলি মোৰ ৱাইফে যায় ৱাইফৰ লগত মোৰ বন্ধু ভনীয়েক গৈ পেলাই ঘৰটো লয় আজিৰ দিনতো এতিয়াও মই দিল্লীত মোৰ ঘৰ আছে তাতো এতিয়া উকিলক ভাড়া নিদিয়ে মোৰ ছোৱালী ডক্টৰ তাইৰ নামত ল'ব লাগে ৰিজনটো স্যাৰ কি হ'ব পাৰে মানে ভয় কৰে মানুহে যে উকিলক ঘৰটো দিলে মানে ঘৰটো কব্জাই কৰি দিব নেকি বা মানে লৈয়ে ল'ব নেকি নিজৰ নামত এক্সেক্টলি স্যাৰ মই যেতিয়া 2016ত মই নিজৰ ফ্লেটটো মই যেতিয়া কিনিব গৈছিলোঁ মোৰ প্ৰফেশ্যনটো সুধিছে মই যেন ফিটনেছ ট্ৰেইনাৰ চ' তেওঁলোক বেংকৰ পৰা মোক ক'লে যে ফিটনেছ ট্ৰেইনাৰ আৰু বাউন্সাৰ সেইবোৰক মানে লোন নিদিয়ে সহজত চ' আমি আপোনাৰটো মিলাই ল'ম বুলি পেলাই তেওঁ চামহাও মেনেজ কৰিলে চ' মই তেতিয়া গম পাইছিলোঁ একচুৱেলি মেবি অলপ পলিটিচিয়ানক নিদিয়ে পুলিচক নিদিয়ে অ'কে এই মানে পুলিচক গৈ কোনে লোন নিদিলে ঘূৰাই ল'ব কিন্তু আজিকালি বেংকৰ চিষ্টেমটো বেলেগ হ'ল এতিয়া বহুতবিলাক HDFC বেংক আছে হেৰি যিবিলাক বেংক আছে নতুন যিবিলাক বেংক আছে আজিকালি উকিলক দিয়ে আমাৰ টাইমত মানে বহুত মানে এটা এইটো মানে তেতিয়া লোন পাবলৈ দিগদাৰী কাৰণ গতিকে বহুত বছৰ ভাড়াঘৰত থাকিলে ৰাতি কেতিয়াবা মানুহ আহিলে দিগদাৰী দিয়ে ক্লায়েণ্ট আহিলে দিগদাৰী দিয়ে কেতিয়াবা পানী ঠিকছে নিদিব আপুনি উকালতি কৰি টেনশ্যন কাৰণ উকালতিটো এটা মানে বহুত মানে আপোনাৰ 100% আপোনাৰ ডেডিকেশ্যন লাগিব যেনেকৈ ফিটনেছত বডি বনাবলৈ এটা বহুত ডেডিকেশ্যন লাগে ঠিক তেনেকৈ উকালতিত মানে আপুনি চব পাহৰি যাব লাগিব যেতিয়া পঢ়ি থাকে কেতিয়াবা এটা কেছত আপুনি 15 দিনমান নিজকে লক কৰি পেলাই ৰুমত সোমাই থাকিব লাগিব তেতিয়াহে গৈ পেলাই যেতিয়া চব দৰ্জা বন্ধ দেখে তেতিয়াহে মানুহ উকিলৰ ওচৰত আহে তেতিয়া আপুনি যেতিয়া পঢ়া শুনা কৰিব ভালকৈ গোটেই ৰিচাৰ্চ ৱৰ্কটো কৰিব তেতিয়াহে ক'ৰবাত এখন খিৰিকী খোলা দেখিব সেই খিৰিকী দি ওলাবলৈ চেষ্টা কৰিব লাগিব ছাৰৰ লাইফৰ আটাইতকৈ স্মৰণীয় কেছ এটা আপুনি ক'ব পাৰিবনে যোনটো কৰি পেলাই কেছটো জিকি পেলাই আপোনাৰ ভাল লাগিছে আৰু বহুত মানে ছেটিছফেকশ্যন পাইছে আপুনি তেনেকুৱা এটা কেছ বহুত কেছ আছে মানে কেতিয়াবা কিছুমান কেছত কি হয় বিশেষকৈ ক্ৰিমিনেল কেছত কি হয় মানে সদায় ধৰোঁ যে মেন ইজ প্ৰিজিউম টু বি ইন'চেণ্ট আনটিল প্ৰুভ গিল্টি ইন একৰ্ডেঞ্চ উইথ ল আমি তথ্য ভিত্তিত যাওঁ মোৰ হয়তো মৰেলি মই জানো যে এই মানুহজনে এই বেয়া কামটো কৰিছে কিন্তু ধৰক যিবিলাক আদালতত যিবিলাক এভিডেঞ্চ আছে সেইবিলাক লিগেলি একচেপ্টেবল নহয় সেই টেকনিকেল ফ্লজবিলাক লৈ সদায় মানুহবিলাক ওলাওঁ এবাৰ মই তেনেকুৱা এটা কেছ কৰিছিলোঁ ধুবুৰী দুজনী বড়ো ছোৱালীক দুটা মিয়াই মানে মাৰি পেলাই ৰেপ উইথ মাৰ্ডাৰ কিন্তু পাছত তাৰে এজনক ৰাজসাক্ষী বনাই পেলাই মই এজন একিউজৰ কাৰণে আছিলোঁ যিজনে মাৰিছিল কিন্তু মই টেকনিকেল ফ্লট মই ধৰক মানুহজনক যাৱজ্জীৱন কাৰাদণ্ড দিছিল হাইকোৰ্টত মই খালাচ কৰিলোঁ মই জানো যে মানে বেয়া কামটো হয়তো এই মানুহজনেই কৰিছে কিন্তু তেওঁলোকে ধৰক ইনভেষ্টিগেশ্যনটো ভালকৈ কৰা নাই বা ট্ৰায়েলটো চলাওঁতে টেকনিকেল ফ্ল'বিলাক এৰি গৈছে সেই গতিকে মানুহজনক তেনেকুৱা বচাইছোঁ কেতিয়াবা কি হয় আমাৰ মানে বহুতবিলাক মানুহ আছে কেতিয়াবা মানে ধৰক গিৰিয়েক জীয়াই থাকোঁতে তেওঁ ধৰক ভালকৈ অৱস্থাত আছিল আজি গিৰিয়েক নাই তেওঁ বেলেগৰ ঘৰত ধৰক ঘৰ মোহাৰিব লগা হৈছে তেনেকুৱা ধৰণৰ যিবিলাক কেছ আছে চব কেছ আচলতে উকিলে পইচাৰ কাৰণে নকৰে মানে অধিবক্তা এজনৰ সেই মানৱতীয়াটো মানে হিউমেনিটিটো থাকিব লাগিব যে কোনোবা এটা কেছত পইচা পাইছে বহুত কেছ হয়তো ফ্ৰীতেও কৰিব লাগিব বহুত কেছত যদি মই আজি মানুহজনক আজি এতিয়া ধৰক মই এটা কাঠমিস্ত্ৰী এটা কৈ আছোঁ মোৰ যিটো নৰ্মেল মোৰ যিটো অফিচে ফি চাৰ্জ কৰিব তেওঁ হয়তো দিব নোৱাৰিব পাৰে কিন্তু বহুত সময়ত চাব লাগিব যে মই যদি তাৰ কেছটো যদি কৰিবলৈ এটা সুযোগ পাইছোঁ আৰু মই যদি নকৰোঁ এই মানুহটো 20 বছৰ জেল খাব বা মই জানো যে এই ল'ৰাটো যদি মই চাকৰিটো তাক বৰখাস্ত কৰিছে তাৰ যদি চাকৰি কেছটো যদি মই জিকি দিব পাৰোঁ তাইৰ লাইফটো বনি যাব কিন্তু কিবা কাৰণে কেছটো হাৰি গ'লেতো তাৰ জীৱনটো চেঞ্জ হৈ যাব সিটো আৰু কোনোদিন চৰকাৰী চাকৰি নাপায় সেই গতিকে সেই মানৱতাটো বা
এই হিউমেন এংগেলটো এজন অধিবক্তাৰ কাৰণে অতি জৰুৰী যে সব কেছ পইচাৰ কাৰণে নাই কেতিয়াবা কি হয় 10টা কেছ ফ্ৰী কৰিলে এটা কেছৰ ফিজে গোটেইখিনি কম্পেনচেট কৰি দিব পাৰে সো স্যার মই এটা বস্তু ৰিচাৰ্চ কৰোঁতে গম পালোঁ কেছবিলাকৰ ট্ৰেণ্ডিং হয় তো 2024ত গুৱাহাটীত কি কেছ ট্ৰেণ্ডিং হৈ আছে চক বেলেগ মই এতিয়া নট অনলি গুৱাহাটী মই এতিয়া সুপ্ৰিম কোৰ্টতো মই কৰোণা পিছৰ পৰা মই প্ৰেক্টিছ আৰম্ভ কৰিছোঁ কাৰণ কি হয় আমাৰ নৰ্থ ইষ্টৰ মানুহবিলাকে সুপ্ৰিম কোৰ্টত গৈ কেছ কৰিবলৈ হ'লে তাতে বহুত পইচা ডিমাণ্ড কৰে বা বহুত পইচা বিচাৰে যিবিলাক ছিনিয়ৰ এডভোকেট আছে এফৰ্ড কৰিব নোৱাৰে তো সেইগতে মই ভাবিলোঁ যে এটলিষ্ট মোৰ নিজৰ কেছবিলাক যিবিলাক ইয়াতে গুৱাহাটী হাইকোৰ্টখনে আমাৰ অসমৰ মানুহৰ কাৰণে লাষ্ট কোৰ্ট আছিল এতিয়া মোৰ নিজৰ কেছবিলাক মই যেতিয়া সুপ্ৰিম কোৰ্টত কৰোঁ মই দেখিছোঁ যে ছাকচেছ ৰেটটো ভাল হয় কাৰণ মই ইয়াৰ পৰা একেবাৰে তলৰ কোৰ্টৰ পৰা কেছটো চলাইছোঁ প্ৰথম কথা ইকনমিকেলি এডভান্টেজ মোৰ ক্লায়েণ্টৰ ইমান ফিনান্সিয়েলি প্ৰেছাৰ নপৰে তাতে গৈ এজন অচিনাকি লোকক তাতে এনগেজ কৰিবলৈ আৰু মানে বহুতবিলাক এডভান্টেজ থাকে আৰু আমাৰ ইয়াতে মানে ট্ৰেণ্ডিং কেছেছবিলাক কি হয় গুৱাহাটীত ধৰক কমাৰ্চিয়েল শ্বুটবিলাক কম হয় যেনেকৈ ধৰক ট্ৰেডমাৰ্কৰ কেছবিলাক কম হয় ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ কেছ হয় মই অসমত মেক্সিমাম ইণ্টেলেকচুৱেল প্ৰপাৰ্টি বা ট্ৰেডমাৰ্কৰ কমাৰ্চিয়েল শ্বুটকেইটা মেক্সিমাম ময়ে কৰি আছোঁ বা আজি ধৰক দিল্লীত যিবিলাক ধৰণৰ কেছ হয় বম্বেত যিবিলাক কেছ হয় তাৰ কেছৰ নেচাৰবিলাক ইয়াৰ কেছৰ নেচাৰটো বেলেগ কিয় এটা ইকনমিক হেৰিটো ইয়াত বেছি হয় কিন্তু নৰ্থ ইষ্টত মানে কিছুমান ক্ৰাইম ৰিলেটেড কেছবিলাক বঢ়া দেখা গৈছে যেনেকৈ ড্ৰাগছৰ কেছেছবিলাক বঢ়া গৈছে মানে বঢ়া দেখা গৈছে বক্সৰ কেছেছবিলাক মানে বাঢ়িছে আৰু বহুতবিলাক মানে চাকৰি লৈ পেলাই ইমান কেছ আগতে যেনেকৈ মাষ্টৰ চাকৰি লৈ ইমান কেছ হৈছিল এতিয়া আগতকৈ কমিছে কিন্তু যিহেতু পপুলেশ্যনটো আছে আৰু কেছটোতো আৰু যিবিলাক মানে পুৰণা কেছবিলাক আছে কোৰ্টে যথেষ্ট চেষ্টা কৰিছে যে কেছবিলাক শেষ কৰিবলৈ কিন্তু এতিয়াও বহুত কৰণীয় কৰিবলগীয়া আছে আৰু মই ভাবোঁ যে এনেকুৱা পাৰ্টিকুলাৰ এটা কেছে যে ট্ৰেণ্ডিং হৈ আছে এইটো কোৱাটো মুস্কিল আছে কোৰ্ট এখনত লৈ পেলাই ছাৰে ইমান ব্যস্ততা লাইফৰ মাজতো আপুনি নিজৰ ফিটনেছটো কেনেকৈ মেইনটেইন কৰি ৰাখে দো আপোনাৰ অলপ ফেট আছে আপুনি নিজে মোক ক'লে অফ দ্য কেমেৰা বাট দিছ ইজ অ'কে আমি একচুৱেলি ডেফিনেশ্যন অফ ফিটনেছটো বেলেগ হয় এজন মানুহ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে উইদাউট ফেটিক যদি তেওঁ কাম কৰি গৈছে কাম কৰিব পাৰিছে ডেট মিনছ ডেট পাৰ্চন ইজ ফিট চ' আমি জানো আপুনি পুৰা এক্টিভ লাইফ জীয়াই আছে চ' আপুনি ফিট সেইটো মই ভাবোঁ চ' আপুনি কেনেকৈ মেইনটেইন কৰিছে চ' যেনেকৈ আপুনি কৈছে যে ফিটনেছটো এজন মানুহক দেখি পেলাই যে জাষ্ট বিকজ মানুহ এজন ক্ষীণ সেই গতিকে ফিটনেছ নহয় আজি ধৰক মই 1997ৰ পৰা মোৰলেছ জিম অন এণ্ড অফ কৰোঁ কেতিয়াবা হয়তো একমাহ বাদ কৰিছে আকৌ ঘূৰি আহোঁ কাৰণ দেখিছোঁ যে ষ্ট্ৰেছ লেভেল আৰু এংজাইটিটো এজন অধিবক্তাৰ অতি বেছি বা আজিকালি যিকোনো এজন মানুহৰ ষ্ট্ৰেছ লেভেল আৰু এংজাইটিটো খুব বেছি যেতিয়া এক্সাৰচাইজ কৰে যেতিয়া এণ্ডৰফিনবিলাক বডিৰ পৰা ৰিলিজ হয় তেতিয়া যেতিয়া ছুৱেটটো ওলাই যায় তেতিয়া ষ্ট্ৰেছ লেভেল আৰু এংজাইটি লেভেলটো বহুত কম থাকে মোক দেখিলে নালাগে যে মই আজিও 200 কিলোমিটাৰ চাইকেল 13 ঘণ্টা ভিতৰত চলাব পাৰোঁ মই ইয়াৰ পৰা কাজিৰঙালৈ ধৰক চাইকেল মাৰি গৈছোঁ ভূটানলৈ চাইকেল চলাই গৈছোঁ আৰু আজিও মই ক্ৰছফিট কৰোঁ ক্ৰছফিট মই 1 আৱাৰ কৰোঁ যেতিয়া মই ক্ৰছফিট নকৰোঁ মই গ'ল্ড জিমত আহি পেলাই মোৰ বন্ধু ৰাজীৱৰ গ'ল্ড জিম হয় তো গ'ল্ড জিমত আহি পেলাই এক্সাৰচাইজ কৰোঁ গ'ল্ড জিমত যিবিলাক ট্ৰেইনাৰ আছে আজি মই তেওঁলোকক মানে আজি 15 বছৰে মই দেখিয়ে আছোঁ মানে কি আছে মোৰ কথাটো হ'ল কি এদিন দুদিন এসপ্তাহ এমাহ নাহিলেও ঠিক আছে কিন্তু বাট তেওঁ ঘূৰি আহিব লাগিব এইকাৰণে ফিটনেছটো মানে দিনটোত কিবা নহয় কিবা এটা কৰিবই লাগিব এটলিষ্ট 5 ডেজ ইন এ উইক যদি কিবা নকৰে আৰু মই খাই ভাল পাওঁ ফুডি সেইগতে মই খাবৰ কাৰণে ফিটনেছ লেভেলটো মোক লাগিবই প্লাছ ইমান এটা হাই এংজাইটি ষ্ট্ৰেছ লেভেল এটা প্ৰফেশ্যন তাত যদি এক্সাৰচাইজ নকৰোঁ এতিয়া ধৰক ছুইমিঙৰ দিনত কেতিয়াবা ছুইমিং কৰিব পাৰে কেতিয়াবা খোজকাঢ়িব পাৰে বেলেগ বেলেগ এক্টিভিটি মানে কিবা এটা ফিজিকেল এক্টিভিটি কৰিলে তেতিয়া কি হয় মানুহজনৰ মানে যিটো মানে আউটলুকটো জীৱনৰ প্ৰতি আউটলুকটো মানে খুব ভাল থাকে মই আৰু এটা মোৰ খুব মানে পেশ্যন হ'ল ফটোগ্ৰাফি মই মানে ফটোগ্ৰাফি মানে খুব কৰি ভাল পাওঁ মই মানে বহুতবিলাক মানে দেশৰ মানে বিশ্বৰ বিভিন্ন দেশত গৈ যেনেকৈ হিৰোশ্বিমাত গৈ পেলাই মই তাৰ এটা ট্ৰেভেলৰ এটা ছিৰিজ বনাইছোঁ বোটছ অফ থাইলেণ্ড বুলি বনাইছোঁ অষ্ট্ৰেলিয়াত গৈ পেলাই ফটো তুলিছোঁ চাউথ কোৰিয়া বা আজি টাইপে মানে টাৱাৰত গৈ কুলালামপুৰ টাৱাৰত গৈ এইবিলাক তাতে বিভিন্ন দেশত গৈও মই ফটোগ্ৰাফি কৰি ভাল পাওঁ কাৰণে ট্ৰেভেল ফটোগ্ৰাফি কৰোঁ হেৰি কৰোঁ
মাজতেতো ফেশ্বন ফটোগ্ৰাফিও কৰিছিল কিন্তু সেইটো মানে বৰ মানে এটা এইজৰ পিছত কৰাটো ঠিক নহয় এই গতিকে সেইবিলাক বাদ দিলোঁ এতিয়া মানে খালি ট্ৰেভেল ফটোগ্ৰাফি কৰোঁ আৰু ফুৰি খুব ভাল পাওঁ মই ফুৰিব লাগে মানুহে বিভিন্ন এখন নতুন দেশলৈ যেতিয়া যায় যেতিয়া তাৰ মানুহবিলাকৰ কাষ্টমছবিলাক দেখা পায় আজি জাপানিজ পিপলবিলাক তেওঁলোকে মানুহে ৰেষ্টুৰেণ্টত যদি এটা মানুহ এজন শুই থাকে তেওঁক জগায়ো নিদিয়ে মই এদিন এজন মানুহে ভাবিছিলোঁ মদ খাই জগাই আছে ৰেষ্টুৰেণ্ট এখন জনাবলৈ আহোঁতে মালিকজনে দুৱেজ কৈছে নজগাব তেওঁ হয়তো দেশৰ কাৰণে বহুত কাম কৰিছে ৰাতি সেইগতে অলপ শুবলৈ দিয়ক আমাকতো একো দিগদাৰী দিয়া নাই এতিয়া যদি টকিঅ'ত যদি আপুনি ট্ৰেইনত যায় আপুনি ভাবিব যে লাইব্ৰেৰী এটাত গৈছে নেকি ইমান চাইলেণ্ট মইতো প্ৰথম মানে ইয়াত এই থাইলেণ্ড টাইপ গৈ পেলাই কালাৰফুল ড্ৰেছ পিন্ধি টকিঅ'ত ট্ৰেইনত উঠি দিছোঁ দেখিছোঁ যে গোটেই ট্ৰেইনখনত মই মানে কালাৰফুল ড্ৰেছ বাকীবিলাকৰ চবৰে কলা পেণ্ট বগা চাৰ্ট এনেকুৱা পিন্ধি গৈ আছে আজি এতিয়া সাউথ কোৰিয়াত যদি যায় আপুনি ভুলতো যদি কৈ দিয়ে যে জাপান ভাল সাউথ কোৰিয়াত আপুনি এক্সপ্লেইন কৰিব লাগিব কিয় হেৰি কৰিব লাগিব আজি আমেৰিকাখনত যদি যায় আমেৰিকাত নামাৰ লগে লগে আপুনি আমেৰিকান চিটিজেন টাইপ আপুনি কথা ক'ব পাৰিব আমেৰিকাখন কাৰো দেশ নহয় কিন্তু তাৰ ভিতৰত মোৰ চবতছে ফেভৰেট কাণ্ট্ৰি হ'ল থাইলেণ্ডখন এইকাৰণে ভাল লাগে কাৰণ থাইলেণ্ডখনৰ মানুহবিলাক খুব ফ্ৰেণ্ডলি হয় আৰু খুব মানে তাৰ খোৱা বোৱাবিলাক আমাৰ লগত মিলে আজি যদি চিয়াংমাই চিয়াংৰি লাওছ এইবিলাক জেগাত যায় এনেকুৱা লাগিব যে আহোমৰ এখন মানে আপাৰ আছামৰ উজনি গাঁও এখনলৈ গৈছে সেই গতিকে থাইলেণ্ডখন মোৰ ওৱান অফ দ্য ফেভৰেট কাণ্ট্ৰি আৰু সেই গতিকে থাইলেণ্ডলৈ গৈয়ে থাকোঁ আৰু থাইলেণ্ডত ফুৰিবৰ কাৰণে আমাৰ বহুত ইণ্ডিয়াত ফুৰাতকৈ কম খৰচত ফুৰিব পাৰে আজিকালি ভিয়েটনামো পিক আপ কৰিছে কেম্বোডিয়া পিক আপ কৰিছে এই গতিকে মানুহে ফুৰিব লাগে ফুৰিলে নিজৰ আউটলুকটো বহল হয় বহুতবিলাক মানুহৰ বিভিন্ন দেশৰ মানুহবিলাক লগ পায় সেই গতিকে মই ফুৰাটো এটা মোৰ মানে বিৰাট চখ চ' অসমৰ বিভিন্ন ঠাই আপুনি গৈছে ফুৰিছে চ' অসমৰ আটাইতকৈ ভাল লগা ঠাই আপোনাৰ কি যদি টুৰিষ্ট এট্ৰেকশ্যন স্পট বুলি যদি কয় অসমত এতিয়াও বহুতবিলাক জেগা আনএক্সপ্ল'ৰ্ড হৈ আছে মাজুলী অফক'ৰ্ছ পিক আপ কৰিছে মাজুলীখন এতিয়া ধৰক বিশ্বতে মানুহে বহুতবিলাক জেগাৰ পৰা মানুহ আহে কিন্তু অসমৰ যিবিলাক টুৰিষ্ট পটেঞ্চিয়েল জেগা আছে এতিয়াও ফুল্লি এক্সপ্ল'ৰ কৰা নাই এতিয়া গুৱাহাটীৰ চাৰিওফাকে বিভিন্ন ৱাটাৰফলবিলাক আছে এতিয়া কিমান ৱাটাৰফল আছে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে সুধিলে কিন্তু ক'ব নোৱাৰে সেই ৱাটাৰফলবিলাক কৰোণা সময়ত যেতিয়া এক বছৰ যেতিয়া বন আছিল ভাৰ্চুৱেলি এক বছৰ তেতিয়া মই সেই বছৰ প্ৰায় 8,500 কিলোমিটাৰ চাইকেল চলাইছোঁ গোটেই বছৰটো আৰু তেতিয়া তেজপুৰলৈকেও কেতিয়াবা একো কাম নাথাকে তেজপুৰলৈকে চাইকেলটো চলাই পেলাই মানে ইমান তেতিয়া চিন্তা ফ্ৰাষ্ট্ৰেশ্যন হৈছে যে গোটেই কামবিলাক বন্ধ হৈ গৈছে 2 বছৰ কেছবিলাক পিছুৱাই যোৱা মানে কিমান পিছুৱাই যোৱা আৰু তেতিয়া মানুহৰ চ'ৰ্চ অফ ইনকামবিলাক বন্ধ হৈ যায় তেতিয়া যিমানে পইচা নাথাকক সব মানুহৰ বিভিন্ন ষ্ট্ৰেছ হয় তেতিয়া দেখিছিলোঁ যে গুৱাহাটী চাৰিওফালে মানে বিভিন্ন ৱাটাৰফলবিলাক আছে আৰু বহুতবিলাক জেগা আছে এইবিলাক এতিয়া টুৰিজিম ডিপাৰ্টমেণ্টে সেইবিলাক আচলতে টুৰিষ্ট পটেঞ্চিয়েল হিচাপে অকল পবিতৰাখনে যে প্ৰমোট কৰিব লাগে তেনেকুৱা নহয় সৰু সৰু এইবিলাক জেগাবিলাকো তেওঁলোকে প্ৰমোট কৰিব পাৰে আৰু আপাৰ আছামত যিবিলাক এতিয়া ধৰক পাটকাই মানে পৰ্বতৰ ছাইডে যিবিলাক জেগা আছে সেইবিলাক কিছুমান গাঁওবিলাক তেওঁলোকে এডপ্ট কৰি যেনেকৈ ফাকিয়াল গাঁওখন আছে নাহৰকটীয়া ডেট কেন বি মেড এ টুৰিষ্ট ডেষ্টিনেশ্যন পাৰ্টিকুলাৰ এখন জেগা অসমত যে এইখনে ভাল লাগে বুলি নহয় কাৰণ মই বিভিন্ন জেগাত অসমত থাকিলোঁ মোৰ বন্ধু বান্ধৱবিলাক আছে অসমখন খুব ধুনীয়া আমি একচুৱেলি অসমত চাইক্লিংটো খুব প্ৰমোট কৰিব পাৰোঁ এজ এ কাৰণ চাইক্লিংটো মানে অসমত চাইকেল চলাবলৈ বৰ ধুনীয়া ধুনীয়া ট্ৰেক আছে আৰু চাইকেল চলালে কি হয় 180 ডিগ্ৰী এটা বঢ়িয়া ভিউ দেখে যিটো গাড়ীত গ'লে পটকৈ পাৰ হৈ গুচি যায় এই গতিকে কিন্তু ইয়াতে মানে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক এতিয়া আপুনি মই এতিয়া আজি লাষ্ট 6 মান্থ চাইকেল চলাব পৰা গুৱাহাটীত কোনো এটা ৰাস্তা হৈ থাকে নাই গাড়ীয়ে গ'লে কোনফালে পিছফালৰ পৰা মাৰে সেইটো এটা চিন্তা প্লাছটো কেছবিলাকতো কৰিয়ে থাকোঁ কোনোবাই এটা বাই পেলাই যদি সেই গাড়ী দি ঘূৰাই থৈ গুচি যায় তাতে চেপ্টাৰ চেছ সেই গতিকে মানে মই চৰকাৰক এটা অনুৰোধ যে যিবিলাক চাইক্লিং ট্ৰেক আছে এনেই ইয়াতে ওদাল বখৰাত সেই 1 কিলোমিটাৰ 2 কিলোমিটাৰ চাইকেল নহয় চাইক্লিং কিছুমান ৰোডবিলাক ডেভেলপ কৰিব লাগে চাইক্লিং ইজ এ ভেৰি গুড ফৰ্ম অফ টুৰিজিম একচুৱেলি আমাৰ ইয়াতে চাইক্লিং ইমান ধুনীয়া ট্ৰেক আছে অসমখনত ইমান চাৰিওফালে পৰিৱেশটো ইমান ভাল কিন্তু ইয়াত সেই মেণ্টেলিটি নাই যোনে গাড়ী চলাই সি চাইক্লিঙক ৰেচপেক্ট নিদিয়ে পাব্লিক চেণ্টিমেণ্টটো নাই গুৱাহাটীততো আপুনি চাইকেল চলাব পৰিৱেশে নাই সেই গতিকে মই ভাবোঁ যে চৰকাৰে যিবিলাক অফ ট্ৰেক যিবিলাক টুৰিজিম আছে কাৰণ টুৰিজিম ইজ এ গুড চ'ৰ্চ অফ ৰেভিনিউ মই এই গতিকে ভাবোঁ যে চৰকাৰে টুৰিজিমত কেনেকৈ এনেকুৱা ধৰণৰ বস্তুবিলাক ডেভেলপ কৰিব পাৰে চিন্তা চৰ্চা কৰিব লাগে মানুহৰ যে এটা আজি আপুনি ধৰক গুৱাহাটীৰ পৰা কাজিৰঙা যায় আপুনি যদি ফৰেইন টুৰিষ্ট এগৰাকী মানুহ লৈ আহে তেওঁ যদি ক'ৰবাত ৱাছৰুমত যায় আপুনি 10 বাৰ ভাবিব লাগিব যে ক্লিন ৱাছৰুম এটা ক'ত পাব সেই গতিকে হাইৱে ছাইডত
যিবিলাক পেট্ৰল পাম্পবিলাক আছে তেওঁলোকৰ ৱাছৰুমবিলাক ইনস্পেক্ট কৰিব লাগে যাতে একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত মানুহ আহে তেতিয়াহে মানুহ ফুৰিবলৈ আহিব ইমান ভাল ভাল জেগা আছে আজি ভূটানত মানুহে যায় কিন্তু আমাৰ অসমত কিয় কাজিৰঙা বুলি ক'লে চিনি নাপায় আপুনি যদি ড্ৰুক এয়াৰৱেজখনত আহে আপুনি দেখিব যে গোটেই ফৰেইন টুৰিষ্টবিলাকে ভূটানলৈ যায় কিন্তু অসমত যদি কাজিৰঙা বা গড়টোৰ কথা সোধে তেওঁলোকে একো নাজানে তো তাতে গম পোৱা হয় যে আমি কোনো ধৰণৰ এৱাৰনেছ ক্ৰিয়েট কৰিব পৰা নাই বা আমি আমাৰ অসমখন টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে প্ৰমোশ্যন কৰাটোত আমি ব্যৰ্থ হৈছোঁ সেই গতিকে চৰকাৰে সেইবিলাক বস্তু মনোনিৱেশ দিব লাগে ৰাইট চ' ছাৰৰ আকৌ ছেইম প্ৰফেশ্যনত যাওঁ মোৰ এটা কিউৰিচিটি আছে যেনেকৈ আমি অনলাইন কিছুমান আজিকালি হেৰি দেখা পাওঁ জাজৰ লগত লয়াৰৰ যিবিলাক কনভাৰ্চেশ্যন হয় পৰ্টেলত আহে চ' ছাৰে কেতিয়াবা জাজৰ পৰা ধমক খাইছেনে আপোনাৰ কেৰিয়াৰত ওকালতি জীৱনত বহুত ধৰণৰ ন্যায়াধীশ লগ পালোঁ এনেকুৱা ন্যায়াধীশ আছে যে ফাইল দলিয়াই দিয়ে আৰু এনেকুৱাও ন্যায়াধীশ আছোঁ মানে নিজে কেনেকৈ মানে ফচি যাওঁ এদিন এটা কেছ কৰি থাকোঁতে তেতিয়া সেই সময়ৰ যিজন ছেকেণ্ড ছিনিয়ৰ মোষ্ট জাজ আছিল ভি দত্তা জ্ঞানী বুলি হাইকোৰ্টৰ ন্যায়াধীশ আছিল তেওঁ মোক সুধিছে তেতিয়া মই ফাৰ্ষ্ট নেশ্যনেল ছিকিউৰিটি এক্টৰ আণ্ডাৰত কেছ কৰোঁ তো নেশ্যনেল ছিকিউৰিটি এক্টৰ আণ্ডাৰত যেতিয়া কেছ কৰোঁ সেইটো ব্লেক ল' বুলি কোৱা হয় কাৰণ তাতে কোনো বেইলৰ প্ৰভিজন নাথাকে তো মোৰ যিবিলাক ছিনিয়ৰ আছিল তেওঁলোকে কৈছিলে যে যিদিনাই তই নেশ্যনেল ছিকিউৰিটি এক্টৰ কেছ হাৰিবি সেইদিনা তই ভাত খাব নোৱাৰ তই সেইদিনা লঘোণ থাকিব লাগিব কাৰণ আমি আজিলৈকে কোনো নেশ্যনেল ছিকিউৰিটি এক্টৰ এই ব্লেক লখনৰ আণ্ডাৰত কোনো কেছ হাৰা নাই তো মই ভি দত্ত জ্ঞানী কোৰ্টত এপিয়া হওঁতে জ্ঞানী যেতিয়া মই কেছটো আৰম্ভ কৰিলোঁ নতুন খুব জোচ মই আৰম্ভ কৰিলোঁ 10-15 মিনিট যোৱাৰ পিছত তেওঁ মোক সুধিলে যে হেৰি দেখি মিষ্টাৰ কোঁৱৰ ডু ইউ হেভ নেক পেইন তোমাৰ ডিঙি বিষ আছে নেকি মই ফটছে ক'লোঁ নাই তেতিয়া জাজজনে মোক কৈছিলে যে তাৰমানে তুমি কেছটো ভালকৈ পঢ়ি অহা নাই তুমি কাইলৈ পঢ়ি আহিবা মই তোমাক দুদিনৰ পিছত শুনিম তেতিয়া মানে সেইটো মানে চিধাকৈ নকৈ পেলাই মোক তেতিয়া ক'লে তেতিয়া মই দুদিন পঢ়ি পেলাই যেতিয়া আল্টিমেটলি কেছটো কৰিলোঁ তেতিয়া মই সেইটো কেছত খালাচ পালোঁ তেনেকৈ প্ৰায় শ নেশ্যনেল ছিকিউৰিটি এক্টৰ কেছ কৰিলোঁ আজিলৈকে কোনো কেছ হাৰা নাই আৰু যেতিয়া মানে কেতিয়াবা কি হয় ইমান বেয়াকৈ কয় ন জাজবিলাকে যদিও মানে ভাবোঁ যে আমাৰ প্ৰফেশ্যনটো মানে নবেল প্ৰফেশ্যন মানে কাকো মানে খাতি কৰিব নালাগে কিন্তু মানে কি হয় আমাৰ পিটিশ্যনবিলাকত তেতিয়া দিনত মানে খুব মানে বেগ লিখি থাকিব লাগে এতিয়া বেগ লিখি থাকোঁতে কেতিয়াবা এনেকুৱা লাগে যে নিজে ভিক্ষাৰীয়ে নেকি ইমান বেগ কৈ থাকিব লাগে কিন্তু অথচ কয় যে মানে ল' প্ৰফেশ্যনটো ইণ্ডিপেণ্ডেণ্ট প্ৰফেশ্যন কাকো বেগ কৰিব নালাগে সেই মানে হেৰি কৰিব লাগে তেতিয়া মানে যেতিয়া জাজজনে বেয়াকৈ কয় ন একদম গা চা বেয়া লাগি যায় তেতিয়া সেই সময় এজন ছিনিয়ৰ এডভোকেট আছিল আব্দুল মুহিব মজুমদাৰ বুলি তেখেত তেতিয়া ঢুকালে তেখেত কেইবাখন ষ্টেটৰ এডভোকেট জেনেৰেল আছিল ল' মিনিষ্টাৰ আছিল অসমত তেওঁ মানে এদিন মোক তেনেকৈ গালি পাৰি দেখোঁতে মোৰ মানে একদম মানে তাৰ ছিঙি আহিছে জাজজনৰ ওপৰত কিন্তু দেখুৱাবতো নোৱাৰোঁ তেতিয়া মোক তেওঁ পাছত মোক মাতি পেলাই ক'লে ভাস্কৰ শুনো মোক ক'লে মই কি হ'ল ছাৰ ক'লে হেৰি কেছৰ ৰিজাল্টটো কচুপাতৰ পানী যেনেকৈ কচুপাতৰ পানীটো পেলাই দিলে তাত কোনো ধৰণৰ হেৰি নাথাকে এই মানে কোনো ধৰণৰ ট্ৰেছ নাথাকে তেনে বঙালীতে কৈছে কিন্তু সেই গতিকে তুমি এইটো জাজ আহিব যাব আমিতো সদায় যাম তেওঁতো এদিন ৰিটায়াৰ হৈ গুচি যাব সেই গতিকে আমি মানে কোনোবা এজন জাজে বেয়া কৰিলে ভাবিলোঁ এই ৰিটায়াৰ কৰিবলৈ আৰু 6 মাহ আছে যিদিনা ৰিটায়াৰ কৰিব সেইদিনা পাৰ্টি এটা খাম আৰু সেই গতিকে আমি এতিয়া জাজে বেয়াকৈ ক'লেও আমাৰ এইবিলাক এতিয়া মানে গাত আমি নলওঁ মানে পাৰ্চনেলি নলওঁ তেওঁ হয়তো কি ভাবি পেলাই কৈছে মিলিছে সেইটো আমি নলওঁ আৰু বহুতে এটা টাইমত মানে কৈছিল যে কোৰ্টবিলাকত এটা ফেচ ল' এটা চলে ইউ শ্ব' মি দ্য ফেচ আই উইল শ্ব' ইউ দ্য ল' যে এইজন অধিবক্তাক এংগেজ কৰিলেহে কেছত ৰিলিফ পাব আমি সেইবিলাক এতিয়া বিশ্বাস নকৰোঁ এতিয়া কেছটো আছে কি ভালকৈ কৰোঁ অৰ্ডাৰ দিব লগা আছে নাই সেইটো ন্যায়াধীশজনে দিব যদি নিদিয়ে এইটো ডিভিজন বেঞ্চত এপিল কৰিম 2জন জাজৰ তাত আৰু তাত নিদিলে ছুপ্ৰিম কোৰ্ট কৰিম সেই গতিকে এতিয়া আমি সেইবিলাক চেণ্টিমেণ্ট লৈ কেছ নকৰোঁ যেতিয়া মেইন কথা হ'ল যে পঢ়া শুনা ভালকৈ কৰি পেলাই কেছটো কৰিব লাগে তাৰপিছত হেৰি কৰিব লাগে আৰু পইচাৰ ক্ষেত্ৰত মোৰ জীৱনৰ মানে ফাৰ্ষ্ট মানে পইচা মানে ল' পঢ়িছোঁ ল' পঢ়ি পেলাই এই CJM কোৰ্টৰ ওকালতি আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট ডে চবেই কয় ন দোকান এখন খুলিলে বহনি হ'ব লাগিব ভাবিছোঁ আজি প্ৰথমকৈ মোৰ পইচা কেনেকৈ ইনকাম কৰিম সেইটো এটা চিন্তা তাৰপিছত এজন মানুহ আহিলে আহি পেলাই মোক সুধিলে যে ছাৰ এটা কেছ আছিল মই বোলো কেছ আছে যদি ব'লক ওপৰলৈ বাৰত বহি আলোচনা কৰোঁ কি আছে কি নাই তেতিয়া ওপৰলৈ লৈ গ'লোঁ মানুহজন লৈ গৈ পেলাই তেওঁক কিবা এজাহাৰ এখনত লৈ পেলাই এডভাইচ ল'লে এডভাইচ লৈ পেলাই মানুহজন উঠি যাব লৈছে মই বোলো ৰ'বকচোন বহক
আপুনি যে মোৰ লগত ইমান আলোচনা কৰিলে মোৰ এটা ফিজ আছে ন মানুহজনে জাপ মাৰিব লৈছে যে আপোনাক আলোচনা কৰাৰ কাৰণে পইচা দিব লাগিব মই বোলো ল ডিগ্ৰীটো এনেই লৈছোঁ নেকি আপুনি এটা ফিজ দিব লাগিব বোলে কিমান ফিজ দিব লাগিব মই বোলো 500 টকা ক'লে মইতো 500 টকা দিব নোৱাৰোঁ মই বোলো আপুনি কিবা এটা দিবই লাগিব তেতিয়া মানুহজনে কি ক'লে 100 টকা উলিয়াই দিলে মই বোলো দে যি মূলা বাহে দুপাততে চিন 100 টকাটো এটলিষ্ট আৰম্ভ হৈ গ'ল ফুটি ঘৰলৈ গুচি আহিলোঁ তাৰে মোৰ লগত এজন বন্ধু আছিল সি দিনটো প্ৰেক্টিছ কৰিছিলে এতিয়া ঢুকালে মুকুল শৰ্মা বুলি তাৰ মুকুলক মই 40 টকা দিলোঁ মই নিজে 60 টকা ল'লোঁ আৰু 60 টকাটো আহি পেলাই মই মাক দিলোঁ মা তেতিয়া দীঘলী পুখুৰীত মই ভাড়া ঘৰত থাকোঁ মাও আহিছিল তাৰ মাক দিলোঁ যে মা এয়া জীৱনৰ তোৰ ল'ৰাৰ একমাত্ৰ ল'ৰা এইটো ফাৰ্ষ্ট ইনকাম মায়ে 60 টকাটো পায় গা চা ধুই পেলাই এই আমাৰ কোৰ্টৰ ওচৰত গণেশ মন্দিৰ আছে তাতে গৈ 20 টকা বুনিয়া লাডু কিনি দিলে আৰু 40 টকাটো মোক দিলে সেয়া হ'ল জীৱনৰ মানে প্ৰথম ইনকাম উকালতিত আৰু কৰি পেলাই তেনেকৈ আমি আৰম্ভ কৰি মই 2014ত মানে সেই সময়ত আই ৱাজ ওৱান অফ দ্য য়ংগেষ্ট মানে ধৰক যোনে ডেজিগনেটেড ছিনিয়ৰ হিচাপে হাইকোৰ্টে কনফাৰ কৰিছিল বহুতবিলাক ভুলো কৰিলোঁ এনেকুৱা নহয় যে উকালতি জীৱনত ভুল কৰা নাই কিছুমান ভুল কৰিছোঁ বাট এভৰি ভুলৰ পৰা মানুহে কিছুমান কথা শিকিব পাৰে আৰু কমাৰ্চ কলেজত থাকোঁতে হোষ্টেলত থাকোঁতে হোষ্টেল লাইফতো বহুত কিছুমান হেৰি মানে কথা শিকিবলৈ পালোঁ কেনেকৈ মানুহৰ লগত মিলি থাকিব লাগে কেনেকৈ কিছুমান বস্তু কেনেকৈ হেৰি কৰিব লাগে হোষ্টেল লাইফটো মানুহে বহুত শিকায় আৰু গুৱাহাটী চহৰখনত কি হয় প্ৰথম আমি নামৰূপৰ পৰা আহিতো শিখ মন্দিৰত সেইটোৱে হেৰাই যাওঁ যাব লাগে লাখটকীয়া গৈ পাওঁ জেল কেতিয়াবা আহিব লাগে নদী পাৰ আহি পাওঁ পাণ বজাৰ তো সেই ষ্টেজৰ পৰা আহি পেলাই আজি ধৰক অসমত এটলিষ্ট মানুহে উকিল হিচাপে চিনি পায় বা নাম এটা হ'লে তেতিয়া এটা নিজৰ এটা চেল্ফ ছেটিছফেকশ্যন থাকে আৰু মানুহৰ ইন নাই পইচা যিমানে থাকক আজি উকালতিয়ে কৰোঁ বা যিমানে মানুহে এটা কথা বুজিব লাগে যে যিমান পইচা নাথাকিলেও যে দুখন গাড়ীত একেলগে যাব নোৱাৰে দুটা ঘৰত একেলগে থাকিব নোৱাৰে আৰু চব বস্তু সেইকাৰণে মানুহে নিজৰ কণ্টেইনমেণ্টটো ভাবি ল'ব লাগে যে মোৰ এইখিনি বস্তু হ'লেই মই জীৱনত মানে শান্তিত থাকিব পাৰিম আৰু বহুতে ভাবে যে মানে পইচা পাতি হ'লে মানুহৰ মানে আজিকালি মানে বহুতবিলাক মানে হেৰি আছে মানে এট্ৰেকশ্যন আছে এইগতে ভাবি ল'ব লাগে যে এজনী ঘৈণীকে চম্ভালা দিগদাৰী দুজনী ঘৈণীয়েক হ'লেতো কিমান হ'ব তো চিন্তা নাই সেই গতিকে কিমান কেছ আজিকালি ডিভোৰ্চ কেছ বাঢ়িছে আপোনাক মানে ভাবিলে মানে দুখ লাগিব যে মানুহ ইয়াতে মোৰ কুৱেশ্যন আহিব যে আপোনাৰ কেৰিয়াৰত অলৰেডি আপুনি চিৰিয়াছ কেছ কেইটা ক'লে ফানি কেছ কি আছে ফানি টাইপৰ কেছ আপুনি কি খেলিছে প্লাছ আপুনি ছেড লগা মানে বহুত দুখ লগা তেনেকুৱা কেছ কি এই দুটা কুৱেশ্যন প্ৰথমতে দুখৰ কেছটোৱে কওঁ মই নামটো কাৰো ক'ব বিচৰা নাই আৰু কেছটো চলিও আছে এদিন এগৰাকী মানুহ আহে আৰু ল'ৰা এজন লৈ পেলাই আহে তাৰপিছত মই হ'লো বাইদেউ কিয় আহিলে আহকচোন এনেকৈ মাতিলোঁ চেম্বাৰৰ ভিতৰলৈ তে ক'লে মোৰ মানে ছোৱালী কেছ লৈ আছে মই বোলো কি হ'ল আপোনাৰ ছোৱালী কৈছে নহয় তেওঁ ডক্টৰ আছিল এখন ভাল নাৰ্ছিং হোমৰ ডক্টৰ আছিল ডক্টৰ থাকোঁতে মানে হাজবেণ্ডৰ মানে কাৰোবাৰ লগত এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱাতে মানে তাই এটেম্প টু ছুইচাইড কৰিলে আৰু এটেম্প টু ছুইচাইড কৰোঁতে মই দেখা পালোঁ দেখা পাওঁতে মই ৰছীডাল কাটি দিলোঁ কাটি দিওঁতে তাই আজি বহুত বছৰ তাই মানে কোমা ষ্টেজতে বিচনাত শুই আছে আৰু মই যেতিয়া চাকৰি কৰি আছিলোঁ চাকৰি কৰি থাকোঁতে মই ঠিকেই আছিলে বাৰু মই তাই ট্ৰিটমেণ্টৰ খৰচখিনি দিছিলোঁ আৰু যেতিয়া মানে মোৰ চাকৰি এতিয়া মই আৰু 2 মাহৰ পিছত মোৰ ৰিটায়াৰমেণ্ট হ'ব মই এতিয়া চিন্তা কৰিছোঁ যে মই তাইৰ ট্ৰিটমেণ্টটো কেনেকৈ কি কৰিম আৰু তেখেতৰ মানে মোৰ ছোৱালীৰ হাজবেণ্ড ডক্টৰ হয় কোনো মেণ্টেল ছাপৰ্ট নাই প্লাছ যিজনী ছোৱালী আছিল ডক্টৰে কৈছিল যে সৰু ছোৱালীজনী মাকত লগত থাকিলে ৰিকভাৰী হ'ব তাইও বাপেকে লৈ গুচি গ'ল সেই গতিকে মই এনেকুৱা এটা অৱস্থাত আহিছোঁ কি কৰিম তেতিয়া মানে একচুৱেলি বহুত সময়ত কেতিয়াবা কি হয় যদিও ক্লায়েণ্টে কৈ থাকে আমাৰ কিছুমান ক্লায়েণ্টে যেতিয়া কথাবিলাক কৈ থাকে মোক চেম্বাৰত গ'লে আপোনালোকে এটা নেপকিনৰ বক্স দেখিব মানে চকু পানী দি সেই নেপকিন দি ভৰ্তি হৈ যায় ফ্ল'ৰখন বা আমাৰো কেতিয়াবা চকু পানী ওলাই আহে সেইটো টাইমত বহুত আমিও বহুত ইম'চনেল মানুহ তো যেতিয়া এইটো কথা ক'লে মানে খুব মানে মনটো বেয়া লাগিছে যে মানুহৰ এনেকুৱা এটা ষ্টেজ আহি পাইছে এতিয়া সেই কেছটো চলাই আছোঁ যাতে এটলিষ্ট তেওঁ ফিনান্সিয়েল ছাপৰ্টটো পায় আৰু মোৰ চেম্বাৰত যিমান লেডি জুনিয়ৰ আছে বা যিবিলাক ছোৱালী জুনিয়ৰ আছে তেওঁলোকে খুব চিনচিয়াৰলি এই কেছটো চলায় কাৰোবাৰ তেওঁ পাৰিশ্ৰমিক নলয় কেতিয়াবা তেওঁ মৰমত আমাৰ কাৰণে কিবা কাৰণে খাবলৈ লৈ আনে বা ঘৰলৈ তেওঁৰ লগত জুনিয়ৰবিলাক গ'লে কেতিয়াবা গ'লে চাই আহে কেনেকুৱা আছে সেইটো এটা খুব মানে দুখ লগা কেছ হয় তাৰপিছত এবাৰ এজনী ছোৱালীক সৰু 14 বছৰীয়া ছোৱালীক মানে ৰেপ কৰি প্ৰেগনেণ্ট কৰি দিছিল
তেতিয়া মানে বাপেক মাক আহিছে কোনো মানে চিনি নাপায় GMCত মানে মই ক'লো ব'লক তেতিয়াহ'লে এবৰ্চন কৰিবলৈ নিদিয়ে এডভান্স ষ্টেজ অফ প্ৰেগনেঞ্চি কোৰ্টৰ অৰ্ডাৰ লৈ তেতিয়া প্ৰেগনেঞ্চিটো টাৰ্মিনেট কৰিবলৈ অৰ্ডাৰ ল'লোঁ আৰু যেতিয়া GMCলৈ লৈ গ'লোঁ মই কোনদিন GMC মেটাৰনিটি ৱাৰ্ডত সোমাই পোৱা নাছিলোঁ যেতিয়া GMC মেটাৰনিটি ৱাৰ্ডত গৈ পেলাই দেখা পাইছোঁ যে 50গৰাকীমান মানে প্ৰেগনেণ্ট মাইকী মানুহৰ ভৰি ওলমাই কিবা বাচ্চা লেবাৰ ৰুমত দেখিয়ে মই তাৰ পৰা পলাই দিছোঁ মই তেতিয়া ভাবিছোঁ যে মানে এনেকুৱা মানে মাইকী মানুহৰ মানে যিটো প্ৰেগনেঞ্চি টাইমত যিটো টৰ্চাৰ বা এনেকুৱা আনৱান্টেড প্ৰেগনেঞ্চি যিবিলাক টৰ্চাৰ হয় সেইবিলাক মানে একদম জীৱনলৈ মানে থাকি যায় আৰু বিশেষকৈ বিয়াৰ পিছত যিবিলাক ছোৱালীক মানে সুইচাইড কৰিবলৈ বাধ্য কৰায় মানে হাউৱক কথা সেইবিলাক কথা মানে বাপেক মাকৰ যিটো মানে বেদনা সেইটো মানে দেখিলে মানে মানুহৰ মানে দিল মানে একদম কঁপি যায় সেইবিলাক বস্তু আচলতে এজন অধিবক্তাই যেতিয়া সেইবিলাক পায় যিমান পাৰোঁ আমি ষ্ট্ৰং থাকিবলৈ চেষ্টা কৰোঁ কিন্তু ইম'শ্যনছটোৱে কেতিয়াবা আমাকো এফেক্ট কৰে ৰাতি ভালকৈ শুব নোৱাৰোঁ এতিয়া ধৰক এটা কেছ চলি আছোঁ মই জানো যে সেই মানুহজনৰ ফাঁচি হুকুম অলৰেডি হৈ আছে তো মই যদি হাৰি যাওঁ মানুহজনটো দোষী তুলমি যাব তো ৰাতি কেতিয়াবা ধৰক শুই থাকোঁতে গতিকে হাৰ পাই যেতিয়া সেইবিলাক কথা আহোঁ তাৰপিছত আৰু শুব নোৱাৰা হৈ যায় সেই গতিকে এক্সাৰচাইজটো মই প্ৰথমতে যেনে কৈছোঁ যে মানুহৰ জীৱনত এক্সাৰচাইজটো ষ্ট্ৰেছ এংজাইটি লেভেলবিলাক কমাই ৰাখিবৰ কাৰণে আচলতে দৰকাৰ আৰু সেই হিচাপে মানে ফিটনেছটো মানুহৰ লাগে আৰু মানুহে বুজিব লাগে যে মানে জীৱনত চব বস্তু নাপায় যিখিনি বস্তু লৈ পেলাই মানুহে কণ্টেইনমেণ্টটো বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ আৰু সেই গতিকে মই আজি ইমান দিনৰ পিছতো ধৰক কেতিয়াবা বহুতবিলাক চিটুৱেশ্যনছ ফেচ কৰিব লাগে যিবিলাক ধৰক জীৱনত কোনোদিন ফেচ কৰা নাই কাৰণ প্ৰত্যেকটো কেছেই নতুন এটা চেলেঞ্জ আনে এতিয়া অসমৰ চবতছে ডাঙৰ যিটো ড্ৰাগছৰ পুলিচে ক্লেইম কৰে যে এইটো চবতছে ডাঙৰ ড্ৰাগছৰ চিজাৰ হয় সেই কেছটো এতিয়া মই নতুনকৈ হেণ্ডেল কৰিবলৈ লৈছোঁ তাৰ যিবিলাক টেকনিকেল ফ্লজবিলাক আছে সেইবিলাক দেখোঁ বা আজি ইমান অসমত ড্ৰাগছৰ কিয় বাঢ়িছে কাৰণ ড্ৰাগছবিলাকে এটা জেনেৰেশ্যন শেষ কৰি দিয়ে কিন্তু যদি পুলিচে যদি ইনভেষ্টিগেশ্যনবিলাক ঠিকছে নকৰে বা ফ্লজবিলাক থাকি থাকে তেতিয়া এডভান্টেজটো আমিতো ডিফেন্সৰ লয়াৰ আমি হ'ল যে তোমালোকে পুলিচৰ এগেইনষ্টত আমাৰ সদায় চেলেঞ্জটো হ'ল যে পুলিচে ইনভেষ্টিগেশ্যন কৰি প্ৰমাণ কৰক যে তেওঁ এইটো দোষী আৰু মোৰ কাৰণে এইটোৱে চেলেঞ্জ মই তাতে কোনো ইম'শ্যনছ নেদেখুৱাওঁ মোৰ কাৰণে হ'ল যে মই তেওঁলোকৰ টেকনিকেল ফ্লজ বা হাকিবাদীক জেৰা কৰি মই কেনেকৈ মানুহজনক খালাচ কৰোঁ সেইটোকে মানে আৰু এতিয়া আমি এইটো এডভান্টেজ পজিশ্যনত আছোঁ যে আমাৰ প্ৰিপেৰেশ্যনটো পুলিচৰ প্ৰিপেৰেশ্যনতকৈ বহুত কেছত বেটাৰ কাৰণ পুলিচৰ যিবিলাক ধৰক আজি গুৱাহাটী পুলিচ এজনৰ ইনভেষ্টিগেশ্যন অফিচাৰৰ যিটো মানে কোৱালিটি থাকিব আজি সেইটো এটা গাঁৱৰ ভিতৰৰ এখন থানাৰ সেইটো নাপায় সেই গতিকে যিবিলাক ছিনিয়ৰ অফিচাৰ আছে তেওঁলোকে ইনভেষ্টিগেশ্যনবিলাক আচলতে ছুপাৰভাইজ কৰাটো দৰকাৰ নেক্সট ভাল লগা বা হাঁহি উঠাই বা যদি তেনেকুৱা আপোনাৰ কিবা কেছ আপুনি খেলিছে যোনটো আপোনাৰ অলপমান বেলেগ টাইপৰ এটা ফিলিংছ আহিছে আপোনাৰ উকিলৰ আচলতে মানে থিয় হৈয়ে মানে চিন্তা কৰিব পৰা কেপাচিটিটো লাগে মানে ফটকৈ বুদ্ধিটো মানে সাজিব পাৰিব লাগে মই মোৰ ক্ষেত্ৰতে নহয় মই বেলেগ এজন উকিলৰ হৈয়ে মানে কৈছোঁ এবাৰ মানে হেৰিয়ে মানে এজন জাজে সুধিলে মানে এই মানে তেখেতক মানে সদায় মানে কি কয় মানে তেওঁ ভালকৈ কেছটো পঢ়ি নাহে যিনিয়ে যেনেকৈ প্ৰম কৰিব সেইমতে তেওঁক কয় তো জাজক ক'লে যে মাইলৰ্ড মানে তেওঁক মানে বেল দিব লাগে তে জাজে সুধিলে যে কিয় বেল দিব লাগে কৈছে নহয় বহুত দিন জেলত থাকিলোঁ এতিয়াতো মোৰ ৱাইফৰ গা বেয়া হৈছে মোকতো ৱাইফক কোনো চোৱা চিতা কৰিবলৈ নাই সেই গতিকে বেল দিব লাগে বোলে আপুনি কিবা মেডিকেল ডকুমেণ্ট আনিছে নেকি তো জুনিয়ৰটোলৈ এনেকৈ তললৈ চাই পেলাই ক'লে যে কিবা প্ৰেছক্ৰিপশ্যন কিবা আছে নেকি বোলে ছাৰ আছে এইখন দেখাই দিব জাজক তাৰপৰা তেওঁ একো নোচোৱাকৈ জাজক দিলে জাজে হাঁহিছে কৈছে হেৰি এই চাহাব আপোনাৰতো পেচেণ্টৰ কি বেমাৰ আপুনি জানে নাজানে কৈছে বহুত গা বেয়া একদম হেৰি হয় মানে মই জেলত থাকোঁতে আৰু বেয়া হৈ গৈছে আপুনি পঢ়িয়ে চোৱা নাই কি আছে বোলে কৈছে ইয়াততো লিখা আছে যে আপোনাৰ ৱাইফ প্ৰেগনেণ্ট তেওঁ উকিলটোতো হাৰ মানা মানুহ নহয় সেইবিলাক কৈছে সেই গতিকেতো মোক বেল লাগে যে মই জেলত থাকোঁতে মোৰ ৱাইফ প্ৰেগনেণ্ট কেনেকৈ হ'ল চ' তেনেকুৱা বহুতবিলাক হাঁহ এপিছ'ড আছে কেতিয়াবা আমি লিখোঁ যে পিটিশ্যনত লিখোঁ আগতে টাইপ কৰোঁতে লিখোঁ টু দি অনাৰেবল চিফ জাষ্টিছ এণ্ড আদাৰ কম্পেনিয়ন জাজেছ আমাৰ টাইপিষ্ট কিছুমান আছে এই অনাৰেবলটো দিলে এবাৰ টাইপ কৰি হৰিবল তো এনেকুৱা ধৰণৰ কিছুমান মানে আৰু মানে
কোৰ্টত মানে আপোনাৰ মানে চবেই মানে বিভিন্ন ধৰণৰ ডিছকাশ্যন কৰে হেৰি কৰে মানে কমিউনিটি এজ এ লয়াৰ কমিউনিটি ইজ ভেৰি ফান যেনেকৈ ফিটনেছৰ এটা কমিউনিটি হৈ যায় ন ফিটনেছত আহিলে বিভিন্ন ধৰণৰ মানে মানে প্ৰফেশ্যনেল মানুহ আহে বিভিন্ন ধৰণৰ আহি পেলাই মানে লগ পায় এটা মানে সেইটো এটা কমিউনিটি ফিলিং এটা হৈ যায় মানুহৰ সুখ দুখৰ কথা কয় হাঁহি এটা কয় ইয়াতে এবাৰ এক্সাৰচাইজ কৰিলে এনেও মনবিলাক খুব ভাল লাগি যায় সেইকেইটা ভাল লাগি গ'লে নিজকে ডেকা লাগে আৰু সেই যেতিয়া বেলেগক এক্সাৰচাইজ ফিটনেছ দেখা পায় যে ভালকৈ কৰি আছে তেতিয়া নিজেও কৰিবলৈ ইচ্ছা যায় সেই গতিকে ওকালতিটো এটা ভাল কমিউনিটি ডেভেলপ হয় য'ত মানুহৰ সুখ দুখৰ মানে আপুনি বিভিন্ন টপিক গোটেই পৃথিৱীৰ চবৰে এক্সপাৰ্টবিলাক লগ পাব আপুনি আপোনাৰ চিনাকি মানুহৰ ছাপ'জ হাজবেণ্ডো চিনাকি ৱাইফো চিনাকি তেনেকুৱা টাইপৰ যদি ডিভ'ৰ্চ কেছ আপুনি মানে প্লে কৰিব লাগে কেনেকৈ আপুনি হেণ্ডেল কৰে সেইবোৰ ডিল একচুৱেলি দুটা পাৰ্টি চিনাকি হ'লে কেছ ল'ব নালাগে কিন্তু আগতে লৈছিলোঁ মই নকওঁ যে মই চিনাকি হৈ লৈছোঁ একচুৱেলি সেইটো মই ভুল কৰিছিলোঁ মই কৈছোঁ যে ফাৰ্ষ্ট জেনেৰেশ্যন হয় লয়াৰ হয় বহুবিলাক কথা জনাইছোঁ দুটা পাৰ্টি চিনাকি হ'লে মানে কেছটো ল'ব নালাগে কিয় ল'ব নালাগে কাৰণ মানে সেইটো মানে যিটো তাতে মানে মানে ব্লাড হয় ন এইটো মানে আপুনি বহুত দিনলৈ থাকে মই তেনেকুৱা কেইবাটাও কেছ লৈ মই পস্তাইছোঁ মই মানে ল'ব নালাগিছিল কিন্তু ভুল হৈ গ'ল মানে মই দুইটা হাজবেণ্ড ৱাইফো থাকে আৰু মই সেই গতিকে এতিয়া মই চিনাকি মানুহৰ নলওঁ আৰু লগৰ ফ্ৰেণ্ডৰো কেতিয়াবা মানে উপায় নাথাকিলে লৈছোঁ কিন্তু মানে কি হয় কেছৰ ক্ষেত্ৰত কোনো গেৰেণ্টি দিব নোৱাৰে যোনবিলাক উকিলে গেৰেণ্টি দিয়ে আচলতে তেওঁলোকে ওকালতি কৰিব নালাগে বেলেগ কিবা বিজনেছ কৰিব লাগে ওকালতিটো ঘড়ী দোকান টাইপ গেৰেণ্টি দিয়া বস্তু নহয় এইটো আপুনি বেষ্ট দিব বেষ্টত দিয়াৰ পিছত জাজে অৰ্ডাৰ দিব নিদিব সেইটো জাজৰ হেৰিত হয় আৰু মানে সেই গতিকে কোনোবা উকিলে যদি কয় যে মই কাৰোবাক মেনেজ কৰিবৰ কাৰণে পইচা লাগে কাৰোবাক পইচা খুৱাবৰ কাৰণে লাগে সেইবিলাক বস্তু ওকালতিত নহয় আমাৰ ওকালতিত বহুত এতিয়া আগৰ ওকালতি আৰু এতিয়া ওকালতি বহুত টেকনলজিকেল এডভান্সমেণ্ট হৈছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গৈছে সেই গতিকে চিনাকি মানুহ বা বন্ধুত কেছবিলাক ল'ব নালাগে আৰু পঢ়া শুনা ভালকৈ কৰিব লাগে আৰু নিজকে কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চবিলাক লৈ পেলাই আজিকালি ওকালতিটো ChatGPT এতিয়া যিবিলাক পেইড ভাৰ্চন আহিছে সেইবিলাক ইউজ হৈছে আগতে জাজমেণ্ট চাবৰ কাৰণে আপুনি চিৰি বগাব লাগিছিল একদম এতিয়া আপুনি ধৰক পডকাষ্ট বুলি মাৰি দিয়ক পডকাষ্টৰ ওপৰত কিমান ডিচিশ্যন আছে ক'ৰবাত চেল টেক্সত পইণ্ট দিব লাগিব নালাগে পডকাষ্টত এণ্টাৰটেইনমেণ্ট টেক্স দিব লাগিব নালাগে GST লাগিব নালাগে গোটেই পডকাষ্টৰ ডেফিনেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীৰ মানে এটা বাটনত পাই যায় গোটেই ৰিচাৰ্চ ৱৰ্কটো ইজি হৈ গ'ল সেই গতিকে আগতে যেনেকৈ মানে এনেকুৱা উকিলো দেখিছিলোঁ যে যিবিলাক প্ৰিভিয়াছ কেছ লছবিলাক থাকে তেওঁলোকৰ এডভান্টেজ আছিল মানে তেওঁলোকে ডায়েৰী এখনত লিখি থৈ দিয়ে আৰু ডায়েৰীখন পঢ়িব নোৱাৰে কাৰণে সেইটো উৰ্দুত লিখি থৈ দিব আপুনি পঢ়িবও নোৱাৰে যে তাতে কি লিখি থৈ দিছে কিন্তু বাট এতিয়া ৰিচাৰ্চ ৱৰ্কবিলাক বহুত ইজি হৈ গ'ল আৰু এতিয়া মানে ল ফিল্ডটো বহুত এডভান্স হৈ গ'ল মানে এতিয়া আগৰ ওকালতিৰ ট্ৰেডিশ্যনেল ৱেত আৰু এতিয়া কৰাত মানে সেইটো নাই আৰু খালি বেছিক ইণ্টিগ্ৰিটি আৰু অনেষ্টিটো যিধৰণে সকলো প্ৰফেশ্যনত লাগে ওকালতিৰ ক্ষেত্ৰতো মানে লাগিব আৰু মোৰ মানে কি হ'ল মোৰ এটা ইনিচিয়েল ষ্টেজত এডভান্টেজ আছিল কি মই যেতিয়া ওকালতিত জইন কৰিছিলোঁ ন তাৰ আগতে প্ৰেছ ফটোগ্ৰাফাৰ আছিলোঁ মই তেতিয়া 150 টকাত মানে আছাম ট্ৰিবিউনত ফটো বিক্ৰী কৰা মানুহ আৰু দূৰদৰ্শনত কাম কৰিছিলোঁ তো মোৰ ইনিচিয়েলি মই যেতিয়া কেছ কৰিছিলোঁ মোৰ যিবিলাক প্ৰেছৰ মানুহবিলাক আছিল বন্ধুবিলাক আছিল তেওঁলোকে মই কিবা এটা ভাল কেছ কৰিলে বহুত হাইলাইট কৰিছিল সেই গতিকে ওকালতি আৰু মিডিয়াৰ লগত মানে এটা দুষ্টিটো মানে বহুত ইম্পৰ্টেণ্ট কাৰণ ভাল কেছ কৰিলে আপোনাৰ যদি মিডিয়া বন্ধুবিলাকে যদি আপোনাৰ হাইলাইট কৰে আপোনাৰ যদি তাৰ ডিছকাশ্যনবিলাকত মাতে আপুনি উকিল এজনে পাব্লিচিটি কৰিব নোৱাৰে এডভাৰটাইজমেণ্ট কৰিব নোৱাৰে আমাৰ ডক্টৰ হস্পিটেলত আজিকালি দেখিব যে এই লেপ্ৰস্কোপিক চাৰ্জাৰী 1,500-2,000 টকাত কৰাৰ পৰা বেনাৰ দেখিব উকিলতো বেনাৰ দেখা নাপায় তো সেইগতে কি হয় যেতিয়া আপোনাৰ মিডিয়া মানুহখিনিৰ লগত থাকে আপোনাৰ যেতিয়া টিভি চেণ্টাৰ এটাত আপুনি ডিছকাশ্যন মাৰিব সেইটোৱে ফ্ৰী এডভাৰটাইজমেণ্ট হৈ যায় প্লাছ আপুনি এজনী ছ'চিয়েল কনচিয়াছ মানুহ হয় যদি যিবিলাক অসমৰ যিবিলাক ইছ্যুজ আছে সেইবিলাকত হেৰি কৰিব লাগে আৰু পৰাপক্ষত উকিলবিলাক কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নাথাকিলে ভাল তেতিয়া যিকোনো ইছ্যুত তেওঁলোকে মাত মাতিব পাৰে আৰু তেওঁলোকৰ যিবিলাক মানে বক্তব্য ৰাখে মানুহে এইবিলাক গ্ৰহণ কৰে স্যাৰ সঁচাকৈ বহুত ভাল লাগিল আপোনাৰ এই ইনপুটখিনি আমাৰ পডকাষ্টটোত চ' থেংক ইউ ছ' মাছ ফৰ ইউৰ ভেলুৱেবল টাইম আকৌ এবাৰ ধন্যবাদ আপোনাক না মোৰো ভাল লাগিল আহি পেলাই আজি পাছতে বহুতবিলাক কথা ক'লোঁ মোৰো কেতিয়াবা আগৰ পুৰণা কথাবিলাক ক'লে চকুটো অলপ জলজলীয়া হৈ যায় কিন্তু ভাল লাগিল আৰু মই সকলোকে লগ পাই আজি এটা মানে এইটো এটা বেলেগ এটা মোৰ কাৰণে এক্সপিৰিয়েঞ্চ থেংক ইউ ছ' মাছ প্ৰিয় দৰ্শক মই আশা কৰোঁ আজিৰ পডকাষ্টটো আপোনালোক ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু নেক্সট গেষ্ট কাক মাতিম আমাক কমেণ্ট বক্সত জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং
নমস্কাৰ।